নমস্কাৰ ডিৱাই 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া শিক্ষামন্ত্ৰীৰ আলোচনা ব্যৰ্থ হ'ল ঠিকাভিত্তিক টেট শিক্ষকৰ লাইসেন্স ৰিনিউ কৰাৰ সিদ্ধান্তত অটল আছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য সকলো শীৰ্ষ বিষয়াক লৈ বৃহস্পতিবাৰে জনতা ভৱনত টেট শিক্ষকসকলৰ প্ৰতিনিধিৰ সৈতে এক অনানুষ্ঠানিক আলোচনাত বহিল ৰাজ্যৰ শিক্ষামন্ত্ৰী কিন্তু শিক্ষকসকলৰ অভিযোগ এই আলোচনাকালত মূল সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেওঁ কোনো আগ্ৰহ নেদেখুৱালে বা সেই সমস্যাটো কি ধৰণে সমাধান কৰিব পাৰি সেই বিষয়ে তেওঁ কোনো ধৰণে চেষ্টা নচলালে বৰঞ্চ 2 ঘণ্টা সময় শিক্ষকসকলৰ অভিযোগ শিক্ষক প্ৰতিনিধিসকলৰ অভিযোগ যে শিক্ষামন্ত্ৰীয়ে তেওঁলোকৰ সৈতে টাইম পাছে কৰিলে এতিয়া এই শিক্ষকসকলৰ ভৱিষ্যত কি হ'ব তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে কি ধৰণে তেওঁলোকে ভৱিষ্যতে আগবাঢ়িব কি ধৰণৰ পদক্ষেপ ল'ব আৰু কিমান যুক্তিসংগত এই টেট শিক্ষকসকলৰ দাবী এই বিষয়ে আমি আলোচনা কৰিম আজি দৃষ্টিপাতত আৰু আমাৰ সৈতে এই বিষয়ে আলোচনা কৰিবলৈ আছে তেওঁলোকৰ যেটো সংগঠন সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ তাৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদ নিপাৰ্ণৱ ঘোষ সাধাৰণ সম্পাদক ত্ৰৈলোক্য ডেকা কাৰ্যকৰী সভাপতি কুলজিৎ ঠাকুৰীয়া বিত্ত সম্পাদক আছে আমাৰ মাজত আৰু জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন ডাঙৰীয়া আৰু পৰাগ মুনিয়াদিত্য ডাঙৰীয়া দুইজন আছে মই আপোনালোক আটাইকে মোৰ শোলৈ স্বাগতম জনাইছো মই প্ৰথমতে শিক্ষকসকলৰ প্ৰতিনিধি মই ৰছিদ ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো আৰম্ভণিতে খুব চমুকৈ সাধাৰণ লোকে বুজি পাব পৰাকৈ আমাৰ দৰ্শকসকলে বুজি পাব পৰাকৈ মই জানিব বিচাৰিছো আপোনালোকৰ মূল সমস্যাটো কি আৰু কি দাবীৰে আসলতে মানে কি দাবীৰে আপোনাক আন্দোলনমুখী হৈছে খুব চমুকৈ প্ৰথমতে সকলোকে নমস্কাৰ আমাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক যিসকল আছে ঠিকাভিত্তিক তেওঁলোকে বিগত 7 বছৰে অৰ্থাৎ 2012 চনৰ পৰা তেওঁলোকক নিযুক্তি দিয়া হৈছিল স্বচ্ছ আৰু নিকা পদ্ধতিত তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 41,000 ঠিকাভিত্তিক শিক্ষক আছে এই শিক্ষকসকলক বিভিন্ন সময়ত চৰকাৰে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে বিভিন্ন ধৰণেৰে সেয়া লিখিত হওক সভা কমিটিতে হওক বা অন্য ধৰণে কিন্তু সকলো যোগ্যতা থকা এই শিক্ষকসকলক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আজিৰ তাৰিখলৈকে এজনো ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই আৰু এই সমস্যাটো এটা স্থিতিলৈকে আমি সহ্য কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত আমি আৰু নোৱাৰিছোঁ কাৰণ আমাৰ এৰি পেলাই আন নতুন এছাম শিক্ষক আনাৰ কাৰণে চৰকাৰে যোজা চলোৱা আমি দেখিবলৈ পাইছোঁ আৰু তাৰ বাবে আমি চৰকাৰক আলোচনাৰ দ্বাৰা সমস্যা সমাধানৰ দাবীও জনাইছিলোঁ কিন্তু আজি তাৰিখলৈকে সমাধান নোহোৱাৰ বাবে আমি ৰাজপথত ওলাবলৈ আজি সিদ্ধান্ত ল'বলগীয়া হৈছে এতিয়া আপোনালোকৰ কিমান শিক্ষক আছে এই ঠিকাভিত্তিক যেটো কথা কৈছে আপোনালোকে ঠিকাভিত্তিক শিক্ষক ৰাজ্যত কিমান আছে আৰু তেওঁলোকে এতিয়া দৰমহা পাই আছে নে নাই আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ মাজতো আসলতে চৰকাৰে ভাগ কৰি থৈ দিছে ঠিকাভিত্তিক শিক্ষকসকলৰ সৰ্বশিক্ষাৰ অধীনত যিসকলে স্কেল পেমেণ্ট পায় আৰপি মতে দৰমহা পায় তেওঁলোকৰ সংখ্যা হ'ল প্ৰায় 30,000 আৰু একাংশ শিক্ষকক ৰাজ্য চৰকাৰে ষ্টেট পুল নাম দি পেলাই ৰাখি থৈ দিছে তেওঁলোকক 11 মহীয়া চুক্তিত তেওঁলোকক লয় আৰু তেওঁলোকক ফিক্স চেলাৰী দি পেলাই ৰাখি থৈ দিছে অৰ্থাৎ তেওঁলোকৰ সংখ্যা কিন্তু 11,000 30,000 আৰু 11,000 মিলি প্ৰায় 41,000 ঠিকাভিত্তিক শিক্ষক আছে সমস্যা সকলোৰে একে যোগ্যতাও একে কিন্তু নিয়মীয়াকৰণৰ পথ এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই এটা মূল প্ৰসংগটো আজি দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ আপোনালোকে আজি শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত বহিছিল তাত কি হ'ল আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা অনানুষ্ঠানিক আলোচনাত তেখেতে আমাক মাতিছিলে তেখেতে আমাক কৈছিলে আপোনালোক আহক আৰু আমি তাত সন্মান দি পেলাই তেখেতক শিক্ষামন্ত্ৰী হিচাপত আমি এটা প্ৰতিনিধি দল তাত পঠাইছিলোঁ কিন্তু সেই আলোচনাটোত আমাৰ যেটো মূল আৰু একমাত্ৰ দাবী যে আমাক নিয়মীয়াকৰণ কৰিব লাগে সেই নিয়মীয়াকৰণৰ দাবীটো কিন্তু কোনো ধৰণৰ তাত আমাক দিয়া নহল আমাক অগ্ৰাহ্য কৰা হ'ল আৰু আমি এটোই বুজিলোঁ যে আমাৰ এই আলোচনাটো ব্যৰ্থ হ'ল আমি কোনো ধৰণৰ সফলতা নাপালোঁ গতিকে আমি পৰৱৰ্তী পৰ্যায়ৰ যে আন্দোলন সেয়া আমি চলাই নিম পৰাগণিত মই মাজতে তেওঁলোকৰ পৰা গোটেই কথাখিনি জানি ল'ব বিচাৰিছোঁ কিন্তু তাৰ মাজতে মোৰ হঠাৎ এটা খুদনি হৈছে অনানুষ্ঠানিক আলোচনা এইটো কি বস্তু আচলতে মই এই কথাটো মই আচৰিত পাওঁ যে কেনেকৈ অনানুষ্ঠানিক আলোচনা হ'ব পাৰে য'ত কোনো প্ৰচিডিং নহ'ব মানে ডিপাৰ্টমেণ্টেল প্ৰচিডিং লাগিব মিটিংখনৰ মাইনোটছ হ'ব লাগিব ডিপাৰ্টমেণ্টে পিছত এটা নোট প্ৰিপেয়াৰ কৰিব লাগিব নোটটো বিষয়াবৰ্গৰ লগত শ্বেয়াৰ হ'ব লাগিব ক্ৰমান্বয়ে নোটটো ওপৰলৈ যাব লাগিব এটা সময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী চিফ ছেক্ৰেটাৰী যাৰ হৈ এডিশ্যনেল চিফ ছেক্ৰেটাৰী হৈ মিনিষ্টাৰ যাব মিনিষ্টাৰে ভাল পালে কেবিনেট যাব কেবিনেট পৰ্যন্ত ডিচিশ্যন হ'লেহে তাত শিক্ষকৰ কিবা হ'ব পাৰে ইমানখিনি ফৰ্মেলিটিজ হ'লেহে য'ত তাত শিক্ষকৰ কিবা এটা হ'বগৈ পাৰে যিটো তেখেতসকলৰ দাবী তাৰ তলত ক'তো সমাধান নহয় তাৰ তলত যিহেতু ক'তোৱে সমাধান নহয় ফৰ্মেল গভৰ্ণমেণ্ট প্ৰচিডিঙত
অনানুষ্ঠানিক আলোচনাত কিন্তু ক'তোৱে সমাধান নহয় মানে আপোনালোকক কোনে ক'ব আপোনালোকক যে আপোনালোকক চিঠিখন কোনে দিছিল কোনে চিঠি দি মাতিছিল বা কাৰ জৰিয়তে মাতিছিল আচলতে আমাক কোনো ধৰণৰ চিঠি দিয়া হোৱা নাই কেনেকৈ গ'ল সেইকাৰণে আমি অনানুষ্ঠানিক আলোচনা বুলি কৈছোঁ আমাক ফোন যোগে কথাটো জনোৱা হৈছে কোনে ফোন কৰিছিল ফোন যোগে আমাক কথাটো মানে অফিচৰ পৰাই জনোৱা হৈছে যে আপোনালোকে আলোচনালৈ আহক তা আমি যেতিয়া আলোচনা কৰাৰ এইটো প্ৰক্ৰিয়াৰ কাৰণে আমি ইতিমধ্যে বহুত তলত আলোচনা কৰিছোঁ কাৰণ আমি যে মানে কোনো এটা ভুল যাতে হৈ নাযায় যে তেওঁলোকে বিচাৰিছে যে কি কৰিম এতিয়া শিক্ষামন্ত্ৰী আমাৰ মানে বিভাগৰ মুৰব্বী তেখেতক সন্মান দিয়াটো আমি ভাবিলোঁ যে এইটো লাষ্ট আমাৰ ডিচিশ্যন হওক তেখেত অন্ততঃ বাহিৰৰ মানুহ মানে অফিচৰ মানুহ জনতা ভৱনৰ বাহিৰৰ মানুহ নেকি নাই আমাৰ এছএছৰ পৰা যে কৰিছে তেতিয়াহ'লে আপুনি শিক্ষক সমাজৰ যে প্ৰতিনিধিসকলৰ মই এটা মন্তব্য আছে শিক্ষক প্ৰতিনিধিজনৰ মই সেই মন্তব্যটো দেখুৱাই ল'ব বিচাৰিছোঁ আপুনি অথনি কোৱা কথা আৰু এতিয়া কোৱা কথাৰ মাজত কিবা অমিল আছে নি চাবচোন যিটো কাৰ্যসূচী চলি আছে তাৰ মাজতেই আজি আমাৰ বিভাগীয় মুৰব্বীজন শিক্ষামন্ত্ৰী ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আমাক অনানুষ্ঠানিকভাৱে এক আলোচনালৈ তেওঁ মানে যুঁজা লগালে আমাৰ এজন মানে অসমৰ বৰিষ্ঠ সাংবাদিকৰ মানে দ্বাৰা যিটো একচুৱেলি মানে সেই মানে প্ৰক্ৰিয়াটো আমি সদৌ অসম প্ৰাথমিক শিক্ষক সমাজে ভাল পোৱা নাই আমি এইটো বস্তুটো মানে একচেপ্ট কৰিব পৰা নাই এইকাৰণে পৰা নাই প্ৰথম অৱস্থাত এই আলোচনাটোৰ কাৰণে যি কাৰণে লাগিছিলে তাত মানে সেই আমাৰ সাংবাদিক মানে দাদাজনো মধ্যস্থতাকাৰী শব্দটো ব্যৱহাৰ কৰিলে আমি কিন্তু কোনো আলফা বা কিবা উগ্ৰপন্থী সংগঠন নহয় আমি কোনো আণ্ডাৰগ্ৰাউণ্ড সংগঠন আমি শিক্ষকতা কৰিছোঁ কিন্তু তাৰ মাজত তেওঁলোকে মধ্যস্থতাকাৰী কিয় লাগিল আমিতো বুজি নাপালোঁ তাৰপিছতো তেওঁলোকে বাৰম্বাৰ আমাক এইটো মানে হেঁচা এক প্ৰকাৰ দিয়া দিছে যে আলোচনাত বহিব লাগে অদীপ ফুকন ডাঙৰীয়া মানে শিক্ষকৰ সৈতে আলোচনাত বহিব শিক্ষামন্ত্ৰী এই যিসকল শিক্ষক সেইসকল শিক্ষামন্ত্ৰীৰ অধীনস্থ মানুহ মানে শিক্ষক চাকৰিয়াল তাত আকৌ বেলেগৰ বাহিৰৰ পৰা এজন মধ্যস্থতাকাৰী কিবা প্ৰয়োজন আছে নি তেওঁ ঠিকেই কৈছে যে আমি কিবা নিষিদ্ধ ঘোষিত সংগঠন নেকি যে আমাক মধ্যস্থতা কৰি জৰিয়তে আমাক মাতি আনিয়া হ'ল তাকে অনানুষ্ঠানিক আলোচনা আচলতে ক'তো তেওঁৰ এই মানে যিটো মোটিভ সেই মোটিভটো ক্লিয়াৰ নহয় নেকি তেওঁ বিচৰা নাই নেকি এই সমস্যাটো সমাধান কৰিব কথাটো সেইটোৱে যে মানে বিশেষকৈ অসম চৰকাৰ বা শিক্ষামন্ত্ৰীৰ পৰা সদিচ্ছাৰ অভাৱ দেখিলোঁ আৰু শিক্ষকসকলৰ পৰা সদিচ্ছাটো পূৰ্ণ মাত্ৰাই আজি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে কাৰণ কথাটো এনেকুৱা নহয় যে যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে এখেতসকলে মুখ্যমন্ত্ৰীৰ ওচৰত গ'ল দাবী ৰিকুৱেষ্ট কৰিলে কোনো আলোচনা কৰা নাই মুভমেণ্ট ঘোষণা কৰিছে কোনো আলোচনা কৰা নাই শিক্ষামন্ত্ৰীগৰাকীয়ে বেলেগৰ দ্বাৰা কথাটো ক'লে তাৰপিছত তেখেতসকলে ভাবিলে যে হয়তো যে আমি অন্ততঃ অনানুষ্ঠানিক দুজনমান গৈ আমি কথাটো পাতোঁ যিহেতু শিক্ষামন্ত্ৰীয়ে মাতিছে আমি তাতো যদি নাযাওঁ বুলি কওঁতে এটা সুযোগ ল'ব কিন্তু এই ক্ষেত্ৰত তেখেতসকলে এটা জ্ঞানীৰ কাম এটা শিক্ষক হিচাপে তেখেতসকলে এটা অতি গণতান্ত্ৰিক কাম এটা কৰিছে যি ধৰণে নামাতক কিয় সাধাৰণতে বিভিন্ন ধৰণৰ মুভমেণ্টবিলাক এনেধৰণে অনানুষ্ঠানিকভাৱে আলোচনা হয় ডাঙৰ মুভমেণ্ট কাৰণ 41,000 শিক্ষকৰ এটা মুভমেণ্ট এইটো সৰু মুভমেণ্ট নহয় আৰু এটা তেওঁলোকে ৰাজপথত আহিব বিচাৰিছে গতিকে এনেকুৱা এটা অনানুষ্ঠানিকভাৱে আলোচনা হ'ব পাৰে কিন্তু অনানুষ্ঠানিকভাৱে আলোচনা কৰিবলৈ শিক্ষামন্ত্ৰীয়ে আগ্ৰহ কৰাৰ পিছত এই কথাটো স্পষ্ট যে শিক্ষামন্ত্ৰীগৰাকীয়ে বা অসম চৰকাৰে প্ৰকৃতত সমস্যাটো সমাধান কৰিব বিচৰা নাই এনেকুৱা এটা পৰিৱেশলৈ লৈ যাব বিচাৰিছে তেওঁলোকক এই শিক্ষকসকলে এটা সন্দেহজনক দৃষ্টিভংগীৰ মাজলৈ লৈ যাবলৈ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰা যেনে আজি পৰিলক্ষিত হ'ল নহ'লে এটা অন্তত সদ্ভাৱ কিবা এটা প্ৰক্ৰিয়া অন্তত পদক্ষেপ চৰকাৰৰ পৰা লোৱাটো আমি দেখিলোহেঁতেন মই সেইটো বুলি ভাবোঁ হয় তাৰ ওপৰত এটা কথা আছে যে আসাম মূৰত কবিতা আছে আসাম ভিজন ডকুমেণ্ট 2016-2025 সাৰ্ভিচেছ অফ দ্য কন্ট্ৰেকচুৱেল টেট টিচাৰ্ছ উইল বি ৰেগুলাৰাইজ বুলি চৰকাৰে এইটো কথা মানে প্ৰতিশ্ৰুতি দিছিল মানে ৰিনিউ কৰাৰ কথা নাছিল যিটো মানে মই ৰিনিউটো খুব অপমানজনক শব্দ দেই মানে ৰিনিউৰ কথাটো মই এইটো শিক্ষামন্ত্ৰীক কট কৰিহে কৈছোঁ কথা হয় আপুনি চাওক এই কথাটো এতিয়া ভিজন ডকুমেণ্টত 2016-25 লৈকে স্পষ্টভাৱে লিখা আছে যে ৰেগুলাৰ কৰা হ'ব তো ৰেগুলাৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি আজিৰ তাৰিখত ৰিনিউৰ কথা ক'ব ড্ৰাইভিং লাইচেন্সৰ কথা ক'ব কথাটো ঠিকমতে নক'ব এই কথাটো ভাল নালাগে আৰু এই ক্ষেত্ৰত শিক্ষা বিভাগৰ বিষয়াসকলৰ এটা দায়িত্ব আছে মন্ত্ৰী আহে আৰু যায় চৰকাৰ আহে আৰু যায় শিক্ষা বিভাগৰ পাৰ্মানেণ্ট ছেটআপটো ঠিকে আছে শিক্ষা বিভাগৰ পাৰ্মানেণ্ট ছেটআপটো শিক্ষক বিষয়াসকলৰ মোৰ বিষয়াসকলৰ ওপৰতো প্ৰশ্ন কৰিবলগীয়া আছে আপোনালোকে কেতিয়াবা এই বিষয়টো আপোনালোকে চৰ্চা কৰি পাইছেনে এটা নোট প্ৰিপেয়াৰ কৰি পাইছেনে এবাৰ আপোনালোকে মন্ত্ৰীক চব কথাই মন্ত্ৰীক সুধিব নালাগে নহয় ডাইৰেক্টৰে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰে কমিশ্যনাৰ ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী নিজে আলোচনা কৰিব পাৰে তেওঁলোকৰ দায়িত্বত আছে আপোনালোকে এবাৰ এই কথাটো এবাৰ মনত ভাবি আলোচনা কৰি তাত এটা নোটছ বনাই মিটিংখনৰ এটা মাইনোটছ কৰি নোটছ এটা বনাই পেলাই আপোনালোকে প্ৰিন্সিপাল ছেক্ৰেটাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰী বা ওপৰলৈ মিনিষ্টাৰলৈ বা মিনিষ্টাৰৰ হতুৱাই কেবিনেটলৈ চিফ মিনিষ্টাৰলৈ পঠাই চাইছেনে নাই পঠোৱা
কাৰণ কি আপোনালোকৰো ক'ৰবাত বিষয়াসকলৰ ক'ৰবাত এই কামটো কৰিবৰ কাৰণে সদিছাৰ অভাৱ আছে নিচিনা লাগিছে চৰকাৰ মানে সামগ্ৰিকভাৱে গোটেই ডিপাৰ্টমেণ্টৰে কেনেকুৱা খেলি মেলি চাওক এটা কমন ৰুমত 3জন টিচাৰ বহি আছে 3জনৰ একে কোৱালিফিকেশ্যন এজনে পায় স্নাতক 7200 টকা ইজনে স্নাতক নহয় কাৰণে পায় 68,800 টকা আন এজনে কিমান পায় এজনে পায় 6,200 টকা তুমি মানে এটা ক্লাছ ৰুমত মই আচৰিত হ'ব যে কেজনমান টেট শিক্ষক কি কৰিব 6 শিডিউলৰ বাবে টেট কৰিলে 6 শিডিউলৰখিনি মানুহখিনি কৈছিল যে 6 শিডিউলৰ কাৰণে টেট চৰকাৰী বিষয়াসকলে বস্তুবোৰ ঠিকমতে নকৰিলে তেওঁলোকে বাহিৰতো এপ্লাই কৰিলে আজি আপুনি চাওক যে টেট শিক্ষক যিসকল আছিল প্ৰথমতে আছিল কথাটো আছিল 52,000 টেট শিক্ষকে প্ৰথমতে পাছ কৰিছে তেওঁলোকক নিযুক্তি দিব লাগে ৰিজাল্ট ওলোৱাৰ পাছত তেওঁলোকে গম পালে যে তাত ৰিজাৰ্ভেশ্যনৰ কোটাটো ঠিকমতে মেইনটেইন কৰা নহ'ল ফলত তেওঁলোকে আকৌ এই 6টা-7টা টেট পাতিবলগীয়া হ'ল ফলত 52,000টো গৈ 92,000 হ'ল প্ৰথমতে আপোনালোকে 52,000টা এপইণ্টমেণ্ট দি লওক শুদ্ধকে টেটটো পাতি তাৰপাছত পৰ্যায়ক্ৰমে যিমান নিট বেছ আছে দি লওক পোষ্ট আছে যদি 40,000 52,000 দিলে 8-9,000 থাকি ল'লে ক'ৰবাত এবজাৰ্ভ কৰিব পৰা গ'ল হ'লে 92,000 কৰি ল'লে সেইটো বিভাগীয় বিষয়াসকলৰ দুখ মই মন্ত্ৰীকে কেৱল দুখ নিদিওঁ মন্ত্ৰী পলিটিকেল মানুহখিনিয়েতো কেতিয়াবা কিছুমান কথা ক'ব তেওঁকতো বিষয়াসকলে বুজাব লাগিব নহয় আৰু পলিটিচিয়ান যিকেইজন আছে 9জন শিক্ষামন্ত্ৰী মুঠতে এই 9জন শিক্ষামন্ত্ৰী আজি প্ৰায় 1.5 দশক 2 দশক ধৰি তেওঁলোকে গোটেই বিষয়টোক লৈ কোনো ধৰণৰ চিৰিয়াছনেছ নাই আজি এইটো অৱস্থা কিয় হৈছে এই শিক্ষকসকলে আজি অসমত শিক্ষা ব্যৱস্থাৰ মই নিজে আপুনি নিজে গাঁৱে ভূঞে ঘূৰি দেখিছে শিক্ষা ব্যৱস্থাৰ কাঠামাটো যদি ভাঙি যোৱা নাই তাৰ কাৰণ হ'ল টেট শিক্ষকসকল এওঁলোকে যোনদিনাখনে কামটোৰ পৰা আঁতৰি দিব সেইদিনাখনে শিক্ষা বিভাগৰ কাঠামো সেই যে তাজপাতৰ ঘৰৰ নিচিনা কৰি পৰিব হয় মই ডেকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ত্ৰৈলোক্য ডেকা ডাঙৰীয়া মূলতঃ আজি আপোনালোকে ক'ব বিচাৰিছে যে শিক্ষামন্ত্ৰীৰ সৈতে আপোনালোকৰ যিটো যি সকল অনানুষ্ঠানিক আলোচনা সেইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ বুলিয়ে ক'ব লাগিব আমি কাৰণ প্ৰকাৰ আমাৰ যিটো মূল দাবী সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু এইটো আলোচনা হৈছিল কথা পাতিলে আমাৰ উত্থাপন কৰিছিলে যে আমাৰ মুখ্য দাবী হৈছে যে আমাক বিনা চৰ্তে নিয়মীকৰণ কৰিব লাগে আৰু যিটো বিজেপিৰ ভিজন ডকুমেণ্টত যিটো আছিলে সেই ভিজন ডকুমেণ্টত উল্লেখ কৰা মতে আমাৰ তেওঁলোকৰ যিটো ইছ্যু আছিলে সেইটো ইমপ্লিমেণ্ট কৰিব লাগে আমি সেইটো দাবী উত্থাপন কৰি আহিছিলোঁ যোৱা 2 বছৰ ধৰি কিন্তু সেই বিষয়টো তেওঁলোকে মানে চৰকাৰী পক্ষই সেইটো অস্বীকাৰ কৰিছে তেওঁলোকে অসম্ভৱ বুলি কৈছে এইটো অসম্ভৱ নহয় তেনেদৰে হেৰি কৰাটো যিটো আমি নিয়মীকৰণ প্ৰক্ৰিয়াটো কৰিব লাগিলে আমি বিজ্ঞাপন পদ্ধতি যাবই লাগিব বিজ্ঞাপন দিবই লাগিব আকৌ তাত তাৰমানে ইমান দিনে আপোনালোকে যে চাকৰি কৰিলে সেইটোৰ কোনো ধৰণৰ মূল্য নাই মূল্য নাই বুলি কৈ আছে মানে সেইটোৱে কৈ আছে আল্টিমেটলি সেইটোৱে বুজাই আছে টেকনিকেল টাৰ্মটো এনেকুৱা ধৰণৰ আপুনি চাওক এতিয়া টেকনিকেল টাৰ্মটো এনেকুৱা ধৰণৰ যে শিক্ষা বিভাগত 2,000 পাৰ্মানেণ্ট পোষ্ট ওলাল টেট শিক্ষকসকলে এতিয়া নতুনকৈ চাকৰি ওলালে যেনেকৈ DLED থকা অন্যান্য কোৱালিফিকেশ্যন থকা মানুহে এপ্লাই কৰিব তেওঁলোকে ফ্ৰেছ এপ্লিকেশ্যন কৰিব লাগিব ফ্ৰেছ এপ্লিকেশ্যন কৰোঁতে আপুনি বিপদটো চাওক তেওঁলোকৰ যিখন টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ এখনৰ ভেলিডিটি গ'ল ফলত তেওঁলোকে আকৌ এবাৰ টেট দিব লাগিব টেট দি পাছ কৰিব লাগিব পাছ কৰি এপ্লাই কৰিব লাগিব তাৰপিছত নিয়মীয়া চাকৰি পাব যোৱা 7 বছৰৰ কোনো কথা নাই বাট ঠিক আছে সেইটোও কৰিব এতিয়া আপুনি এই কথাটো শুনক যে যিসকলৰ চাকৰি দিলে তাৰে 37,000 এনেকুৱা ধৰণৰ শিক্ষক আছে যাৰ বয়স গ'ল কাৰণে এতিয়া শিক্ষামন্ত্ৰীয়ে যিটো টেট পাতিবলৈ বিচাৰিছে সেই টেটটো তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এপ্লাই পাছ নকৰে তাৰমানে এই মানুহখিনিক এটা চৰকাৰী মেয়ৰ পেছত সোমাই একদম চিধা চিধিকে বলি দি দিয়া হৈছে মই শিক্ষামন্ত্ৰীয়ে এই অনানুষ্ঠানিক আলোচনাৰ পিছত শিক্ষামন্ত্ৰীয়ে সাংবাদিকৰ আগত কি মন্তব্য কৰিছিল মই দেখুৱাই ল'ব বিচাৰিছোঁ যে আমাৰ যিসকল শিক্ষক টেট উন্নীত শিক্ষক তেখেতসকল আহিলে তেখেতসকলৰ বিষয়ববীয়াসকলৰ লগত আমি গোটেই বিষয়টো বিতংভাৱে আমি আলোচনা কৰিছোঁ আৰু তেখেতসকলে কৈছে যে তেখেতসকলেও আজি যিখিনি আমাৰ আলোচনা হ'ল এই আলোচনাৰ সাৰমৰ্মখিনি তেখেতসকলৰ যিটো কাৰ্যনিৰ্বাহক আছে কাৰ্যনিৰ্বাহক আৰু অন্যান্য এনেকুৱা যিবোৰ ফৰাম আছে তাত তেখেতসকলে ডিছকাছ কৰিব মই লগতে তেখেতসকলক আৰু এটা অনুৰোধ কৰিছোঁ যে যেতিয়ালৈকে এই গোটেই বিষয়টো সম্পৰ্কে আমি এটা সমাধানত উপনীত হ'বলৈ নোৱাৰোঁ তেতিয়ালৈকে তেখেতসকলে যাতে অনাহকতে কোনো তেনেকুৱা ধৰণৰ আন্দোলনমুখী পদক্ষেপ নলয় তেখেতসকলে কৈছে যে এই ক্ষেত্ৰত তেখেতসকলে এটা ইতিবাচক সঁহাৰি দিব আজি মূলতঃ এইখিনিয়ে হৈছে কিন্তু গোটেই যিটো আমাৰ আলোচনা হৈছে আমি গোটেইখিনি বিতংভাৱে তেখেতসকলৰ মনত যিখিনি কিছু তেখেতসকলৰ মনতো যিখিনি অলপ শংকা আছিল বা তেখেতসকলৰ মনত যিখিনি সম্পৰ্কে কিছু প্ৰশ্ন আছিল গোটেইখিনি সম্পৰ্কে বিতংভাৱে আমি আজি যথেষ্ট প্ৰায় 2 ঘণ্টা সময় আমি আলোচনা কৰিছোঁ আৰু আলোচনা ইতিবাচক হৈছে ঠাকুৰে ডাঙৰীয়া আলোচনা ইতিবাচক হৈছিল নে মানে যি ধৰণে শিক্ষামন্ত্ৰীয়ে কৈছে শিক্ষামন্ত্ৰীৰ কথাখিনি শুনি এনেকুৱা লাগিছিল যে এটা খুব ভাল লাইনত গৈ আছে
আপোনালোকে আজিয়ে আপোনালোকৰ 50% কাম বা মানে এটা বুজাবুজি আণ্ডাৰষ্টেণ্ডিঙলৈ আহি গৈছে সেই পৰ্যায়ত হৈছেনে নহয় চাওক আলোচনা ইতিবাচক মানে আমাৰ যিটো মূল দাবী বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণৰ আমাৰ যিটো মূল দাবী সেই বিষয়টো তেওঁলোকে অগ্ৰাহ্য কৰিছে কিন্তু তাৰ সলনি এইটোতো আসলে অপাৰেশন সাকসেসফুল পাইছেন ডাইট নিচিনা কথা তাৰপিছত এতিয়া যেটো সাকসেসফুল কথা কৈছে এটো হল অপাৰেশন সাকসেসফুল তাৰপিছত তেওঁলোকে মানে আমাক কিছুমান আমি কনটেক্সুৱেল হৈ থকা কাৰণে নিয়মীয়া নোহোৱাৰ কাৰণে আমি যিখিনি ডিফাৰেন্স হৈ আছে আমি ধৰক গৃহ লোনৰ সুবিধা নাপাওঁ বা ছুটি টুটি পৰ্যন্ত আমাৰ কিছুমান খামখেয়ালি আছে সেই বস্তুখিনি আমাক ঠিক কৰি দিম বুলি কৈছে এতিয়া কথাটো হ'ল আমি মূল নিয়মীয়াকৰণটো সন্দৰ্ভত কোনো কথা হোৱা নাই অধিফুকন নগৰীয়া আপুনি গোটেই বিষয়টোৰ সৈতে খুব ভালদৰে জড়িত মই জানো কথাটো হৈছে যে শিক্ষামন্ত্ৰীয়ে কৈছে এক ধৰণে আজি বৈঠকখনৰ অন্তত আৰু এই সংগঠন যিসকল প্ৰতিনিধি আছিল শিক্ষক সমাজৰ প্ৰতিনিধি তেওঁলোকৰ মন্তব্যটো সম্পূৰ্ণ বিপৰীত তেওঁটো আলোচনা প্ৰায় সফল ইতিবাচক সফল বুলিয়ে ক'ব বিচাৰিছে এই কথাটো এনেকুৱা ধৰণৰ এইখন এটা অনানুষ্ঠানিক আলোচনা যেখেতে আন্দোলনলৈ নামিছে আন্দোলনৰ আগতে আনুষ্ঠানিকভাৱে এখন আলোচনা কৰা নাই অনানুষ্ঠানিক আলোচনা মানে মূল আনুষ্ঠানিক আলোচনা কৰিবৰ কাৰণে প্ৰিপেৰেশ্যন আজি তেখেতে যিখিনি বক্তব্য কৈছে এই বক্তব্যখিনি আচলতে প্ৰকাশে কৰিব নালাগে এইটো অনানুষ্ঠানিক আলোচনা দুই তিনিজন বহিছে বহি পেলাই কেনেকৈ আমি আনুষ্ঠানিক আলোচনা কৰিব পাৰোঁ সেইটো প্ৰক্ৰিয়া কিন্তু এখেতৰ বক্তব্যত এনেকুৱা ধৰণৰ সমগ্ৰ 41,000 শিক্ষকক কৈ দিয়া হ'ল যে আমি একদম সমস্যা সমাধান হৈ গ'ল এখেতসকলৰ আমি গোটেইখিনি যিখিনি কৰিব পাৰোঁ কৰি দিলে এই কথাটো এটা মানে ডিভিজন আনাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰথম কথাটো হ'ল কি একদম স্পষ্টভাৱে কথাটো আহিব লাগে যে মই মানে শিক্ষামন্ত্ৰী বুলিয়ে নহয় চৰকাৰখনৰ দায়িত্ব কি প্ৰাথমিক শিক্ষা হ'ল শিক্ষাৰ প্ৰথমটো স্তৰ এই প্ৰথমটো স্তৰত যে প্ৰাথমিক শিক্ষাত 39,000 বিদ্যালয় আছে এই 39,000 বিদ্যালয়ত থকা শিক্ষকসকলক মৰ্যাদা সহকাৰে শিক্ষাদান কৰিব পৰাকৈ বেতন পাবা বিভিন্ন মাননি পোৱাকৈ সকলো ধৰণৰ কামখিনি কৰাটো উচিত হয় নে নহয় সেই কথাখিনি যদি চৰকাৰে কৰিব নোৱাৰে প্ৰাথমিক শিক্ষাটোকে যদি চৰকাৰে পৰিচালনা কৰিব নোৱাৰে চৰকাৰ কিয় এই মূল যিটো মানৱ সম্পদৰ বিকাশৰ অন্যতম ক্ষেত্ৰ হ'ল প্ৰাথমিক শিক্ষা এই প্ৰাথমিক ফাউণ্ডেশ্যনটো অথচ সেইটো ক্ষেত্ৰত চৰকাৰ কোনো ধৰণৰ ইতিবাচক সঁহাৰি নাই গতিকে এই ক্ষেত্ৰত প্ৰথম কথা হ'ল কি 39,000 প্ৰাথমিক শিক্ষক প্ৰাইমেৰী এডুকেশ্যন প্লাছ 20,000 এম ই স্কুল প্ৰায় 60,000 এইখিনি থকা শিক্ষকসকলক পাৰ্মানেণ্ট কৰিব লাগিব পাৰ্মানেণ্ট কৰিবৰ কাৰণে ইতিমধ্যে যিসকল আছে 41,000 ইতিমধ্যে টেম্পৰেৰী লৈছিলে ঠিকা ভিত্তিত ঠিকা শব্দটো আহিব নালাগে ন এইটো হাজিৰা নহয় এইবিলাক শিক্ষক ঠিকা ভিত্তিত লোৱাটোৱেই চৰকাৰখনে শিক্ষক সমাজক অপমান কৰিছে শিক্ষক সমাজক অপমান কৰিলে সমাজখনক অপমান কৰিছে আৰু এওঁলোকে শিক্ষা ব্যৱস্থাটোক কোনো ধৰণৰ মূল্য দিব নিবিচাৰে কেৱল ৰাজনীতি কৰে এওঁলোকে গতিকে এইকাৰণে এই অপমান কৰা শিক্ষা শব্দটো তেওঁলোকে অনা উচিত নহয় আৰু বাৰে বাৰে শিক্ষামন্ত্ৰী এটা কৈছে যে এইটো ড্ৰাইভিং লাইচেঞ্চ ৰিনিউ কৰা এই ধৰণৰ বক্তব্যবিলাক মই ভাবোঁ যে এখন কেতিয়াও সৎ মানে চৰকাৰ এখনৰ এইটো কাম নহয় আন এটা কথা চাওক এই যে এই শিক্ষকসকলৰ ঠিকা ভিত্তিত কথাটো থাকিল এই ঠিকা ভিত্তিত থকা কি হয় কেন্দ্ৰীয় চৰকাৰে এটা আঁচনিৰ সময়ত 2012 চনত এই কথাখিনি আহিছিল কিন্তু প্ৰাথমিক শিক্ষাবিলাকৰ বেতন যদি দৰমহা দিব নোৱাৰে প্ৰাপ্য বেতন দিব নোৱাৰে কাৰণ 2012 চনৰ যিখিনি আছিলে 21,000 তাৰ পিছৰখিনি 2017 যিখিনি ল'লে সেই 17খিনি কিন্তু টেম্পৰেৰী 20,000 মান টকা দিছে তাকো 6,500 এনেকুৱা দিছে গতিকে দৰমহাখিনি দিয়া নাই গতিকে চৰকাৰে যদি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক প্ৰাপ্য বেতনটো দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখন কিয় তেওঁলোকে এই মন্ত্ৰীসকলে চেয়াৰমেনসকলে দৰমহাটো বাদ দিয়ক ল'বলৈ শিক্ষকসকলক দিয়ক যদি তেওঁলোকে সঁচাই অসমৰ জনপ্ৰতিনিধি হয় অন্য এটা দিশ চাব যে যি সময়ত এই শিক্ষকক একেধৰণৰ স্তৰৰ শিক্ষক বিভিন্ন ৰাজ্যত দিলে আজি কেইদিনমান আগতে কেৰালাত 2 লাখ প্ৰাথমিক শিক্ষক টেট শিক্ষকক পাৰ্মানেণ্ট কৰা হৈছে মধ্যপ্ৰদেশত ইতিমধ্যে কেইবা লাখ বা 1.5 লাখত 1,70,000 কিমান ইমানখিনি ইতিমধ্যে মধ্যপ্ৰদেশত পাৰ্মানেণ্ট কৰা হৈছে বিহাৰত ইতিমধ্যে বিহাৰ বেয়া বুলি কওঁ বিহাৰত ইতিমধ্যে পাৰ্মানেণ্ট কৰা হৈছে আৰু বিহাৰত এক্সটেনশ্যনো কৰিছে কি কাৰণে আমি কৰোঁ আৰু ইতিমধ্যে চাওক ইতিমধ্যে গভৰ্ণমেণ্টৰ তথ্য মই দেখিছোঁ প্ৰায় 34,000 শিক্ষক প্ৰাইমেৰী এডুকেশ্যন আৰু লাগে এই ৰিকুৱাৰমেণ্ট 41,000 পাৰ্মানেণ্ট কৰিবই লাগিব তাৰ বাহিৰেও প্ৰায় 36,000 মান আমাক শিক্ষক লাগে কিন্তু যদি আমি ৰেচিঅ' হিচাপে যাওঁ আৰু শিক্ষক আমাক প্ৰয়োজন আছে গতিকে 36,000 শিক্ষক লাগেই গতিকে চৰকাৰে তাৰমানে 36,000 শিক্ষককো যদি লয়ও ঠিকা ভিত্তি ল'ব লাগিব 5,000 4,000 আকৌ এইখিনিকো ঠিকা ভিত্তি তাৰমানে প্ৰাইমেৰী এডুকেশ্যন চলাব নোৱাৰে চৰকাৰখন সৰ্বানন্দ সোণোৱাল চৰকাৰ বা তৰুণ গগৈ চৰকাৰ টোটেলি ফেইল হৈছে কি যুক্তিত পুনৰ এইসকল লোকে এই শিক্ষকসকলে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে বুলি আপুনি ক'ব বিচাৰে কি যুক্তি প্ৰথমত হ'ল কি টেট শিক্ষক পদবীটো মই পাইছোঁ শিক্ষক পদবীটো পোৱাৰ পিছত মই এটা পৰীক্ষা দি পাইছোঁ মই আজি IS দিছোঁ IS দি পেলাই মই ক'ৰবাত DC হ'লোঁ কাইলৈ কিবা এটা বোলে কমিশ্যন হ'ল মই আকৌ IS দিম নেকি
একে কথা প্ৰাইমেৰী এডুকেশ্যন নহয় এখেতসকলে ইতিমধ্যে পৰীক্ষা দি পেলাই কম্পিটিটিভ এক্সাম ফুল কম্পিটিটিভ এক্সাম আৰু এটা ধৰ্মদাবা দিবলৈ সেই সময়ত তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিল কোনো ধৰণৰ কেলেংকাৰী নোহোৱাকৈ অসমত কেলেংকাৰী খুব হয় নিযুক্তিত কোনো ধৰণৰ কেলেংকাৰী 0% কেলেংকাৰী নোহোৱাকৈ এই শিক্ষকসকল হ'ল কিন্তু কেলেংকাৰীটো থাকি গ'ল এই শিক্ষকসকল পাৰ্মানেণ্ট কৰাৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল এইসকল টিচাৰ থাকিল টিচাৰসকলে কাইলৈ যদি টিচাৰসকল পাৰ্মানেণ্ট কৰিব লাগে এখেতসকল আকৌ যদি ক'ৰবাত টিচাৰ পদবী দিবলৈ মানে এপইণ্টমেণ্টত পোষ্ট ওলায় পাৰ্মানেণ্ট পোষ্ট ওলায় তেওঁলোকে আকৌ টেট দিব এই গোটেই কথাত কেতিয়া সম্ভৱ উচিত নহয় এটা কথা থাকি গ'ল যে ঠিকাভিত্তিত কৰিবলৈ যাওঁতে তেওঁ 7 বছৰ ৰিনিউ কৰিব লাগে বুলি কথাত কোৱা হ'ল সেই কথাটোৱে কিন্তু চূড়ান্ত অপমানজনক সেই কথাত 7 বছৰৰ ভিতৰত তোমালোকে আমি চাকৰি দিছোঁ 7 বছৰৰ ভিতৰত তোমালোকে ৰিনিউ কৰিব লাগিব ৰিনিউ কৰা কথাটো এইকাৰণে নাথাকিলে ঠিক আছে কিন্তু ৰিনিউ যিটো আমাৰ দ্বিতীয় টাইপ শিক্ষামন্ত্ৰীয়ে যিটো কথা কৈছে ৰিনিউ শব্দটো কৈ আছে যদি তেওঁ সেই পৰিবহণ বিভাগৰ সেই ফৰ্মেলিটিজ মতেই যায় তেতিয়াও ৰিনিউ বুলি ক'লে ৰিনিউহে হ'ব নৱীকৰণে হয় তাতোতো পৰীক্ষাৰ কথা আকৌ ড্ৰাইভিং লাইচেন্সখন ল'বলৈ মই ৰিনিউ কৰিবলৈ যাওঁতে মই আকৌ ৰিনিউ হ'ব পাৰে তেখেতসকলে ছেইম পোষ্টত থাকিবলৈ হ'লে ঠিকাভিত্তিতে থাকিবলৈ হ'লে আকৌ 7 বছৰৰ পিছত ৰিনিউ হ'ব পাৰে কিন্তু কাইলৈ যে পাৰ্মানেণ্ট পোষ্ট ওলাইছে 9,000 পোষ্ট ওলাইছে নৱেম্বৰত ফিল আপ কৰা যাব সেইখিনি যদি এইসকলে এপ্লাই কৰিব লাগে তেতিয়াহ'লে আকৌ টেট দিব লাগিব সেই 9,000 পৰীক্ষাৰ্থীৰ লগত পাৰ্মানেণ্ট হ'বৰ কাৰণে টেট দিব লাগিব তাৰমানে এইসকলে টেট একেই পৰীক্ষা একেধৰণৰ পৰীক্ষা টেট পৰীক্ষা উত্তীৰ্ণ হ'ল তাৰমানে তেখেত ঠিকাভিত্তিত কাইলৈ পাৰ্মানেণ্ট পঢ়িবৰ কাৰণে একেধৰণৰ টেট পৰীক্ষা দিব লাগিব হয় মই ৰচিদ ডাঙৰীয়া বা আপোনালোকক কোনে কয় যে ইয়াৰ এতিয়া কি কৰিব এতিয়া আপোনালোকে কি কৰিব কাৰণ ৰাজ্য চৰকাৰে প্ৰায় স্থিতি স্পষ্ট কৰি দিছে যে তেওঁলোকে আপোনালোকৰ দাবী নামানে আপোনালোকৰ এজন দুজন নহয় 41,000 প্ৰায় শিক্ষকৰ স্বাৰ্থ ইয়াত জড়িত হৈ আছে আদিত্য ইতিমধ্যে কৈছে যে 37 যায় যদি আপোনালোকে ভাবে যে আমি টেটত আকৌ অৱতীৰ্ণ হ'ম 37 যায় পৰীক্ষা দিব নোৱাৰিব কি হ'ব চাওক প্ৰথম কথা আমি দুটা কথা আছে ইয়াতে এটাটো হ'ল অসমৰ ৰাইজে জনা উচিত টেট শিক্ষকসকলে নিয়মীয়াকৰণ কিয় বিচাৰি আছে আমি দয়া দেখুৱাই পেলাই বা আমাক দয়া কৰি পেলাই নিয়মীয়াকৰণৰ কথা কোৱা নাই এইখিনি শিক্ষকে NCT গাইডলাইন মতে RT মতে এওঁলোকে সকলোখিনি শিক্ষক হ'বৰ কাৰণে যি যোগ্যতা টেট পৰীক্ষা DLED BEd আৰু লগতে আপোনাৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগে গোটেইখিনি কমপ্লিট কৰিছে অভিজ্ঞতা আছে বিদ্যালয়ত চাকৰি কৰাৰ বিভিন্ন সময়ত তেওঁলোকক ট্ৰেইনিং দিয়া হয় তাৰ পিছত এওঁলোকক নিয়মীয়া নকৰা কোনো যুক্তি নাই এক নম্বৰ কথা দ্বিতীয়তে আজি আমি তথ্য লগত আনাই নাই কাৰণ অধিক তথ্য আনাৰ পিছতো শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা এইবোৰ মন্তব্য শুনি থাকোঁ অকল এখন কাগজে লৈ আহিছোঁ এইখনে ভিজন ডকুমেণ্টখন যদি নোৱাৰিয়ে ছাৰ ইয়াতে কিয় লিখা হৈছিলে যে কণ্টেক্সুৱেল শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব আমাৰ আৰু বেলেগ একো কথা নাই একো যুক্তি নাই যদি ইয়াতে লিখিছিলে নিশ্চয় পাৰি আৰু আমিও আমাৰ এই দাবীটো যোগ্য হয়নে নহয় সঁচা অৰ্থত ল'ব পাৰোঁ নে নোৱাৰোঁ আমিও কথা পাতিছোঁ আইনী বিশেষজ্ঞৰ লগত হওক আমাৰ উকিলৰ লগত হওক এই বিষয়টো তেওঁলোকে এনে লিখা নাই ইয়াক পাৰি কাৰণে কৰিছে ইতিমধ্যে বেলেগ ৰাজ্যৰ কথা আপোনালোকে উদাহৰণ দিছে গতিকে ইয়াৰ পিছত নোৱাৰাৰ কোনো প্ৰশ্নও নুঠে গতিকে আমাক নিয়মীয়াকৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া ৰাজপথত ওলাব লাগিব বিদ্যালয় কি কাৰ্যসূচী ল'ব এতিয়া আমাৰ যিটো কাৰ্যসূচী অলৰেডি ঘোষণা কৰাই আছে যে 29 জুনত আমি দিছপুৰ চলৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ য'ত মানে আমাৰ গোটেই অসমৰ যিমান শিক্ষক আছে সকলো ইয়াত ওলাই আহিবলৈ আমি একদম লগে লগে আহ্বান জনাইছোঁ কাৰণ এইটো আমাৰ যিটো বিপদৰ সমান কাৰণ আমি 7টা বছৰ নিষ্ঠাৰে কৰ্ম কৰাৰ পিছত আজি যদি মন্ত্ৰীৰ কোনো সদিচ্ছা নাই বা আমাৰ চৰকাৰৰ কোনো সদিচ্ছা নাই কাৰণ আমি গোটেই অৰ্হতা থকাৰ পিছত আমাৰ ৰচিদ ডাঙৰীয়া ইতিমধ্যে কৈছে যে গোটেই অৰ্হতাখিনি আমাৰ আছে থকাৰ পিছত কি কাৰণে এইটো কাম কৰিছে আমি বাৰম্বাৰ আপোনালোক এটাতে কওঁ আমি আজিলৈকে যেতিয়াৰ পৰা আমি আমাৰ সংগঠন চলাইছোঁ যেতিয়াৰ পৰা আমি আমাৰ শিক্ষকৰ কথাখিনি কৈছোঁ আমি সদায় কিন্তু শিক্ষাৰ সংস্কাৰৰ কথা কৈছোঁ আৰু আমি বাৰম্বাৰ এটা কথা কৈছোঁ যে আমাৰ যিখিনি জ্ঞান আছে এইখিনি জ্ঞানৰ পৰা আমি এইখিনি কথা বুজি পাওঁ যে শিক্ষাৰ সংস্কাৰ কেতিয়াও শিক্ষকৰ সংস্কাৰৰ অভিযান হ'ব নোৱাৰে কাৰণ শিক্ষাক মানে ছাত্ৰ আৰু শিক্ষক ওতপ্ৰোতভাৱে জড়িত কিন্তু তেওঁলোকে বাৰম্বাৰ এটা কথা খালি কৈ থাকে বিভিন্ন সময়ত আপোনালোকে শুনিব যে শিক্ষকসকল শ্ৰেণীকোঠাত থাকক আমি শিক্ষকৰ চাকৰি দিবৰ কাৰণে শিক্ষা বিভাগ খোলা নাই এইটো কথা সদায় কৈ থাকে আমাক চাকৰি দিয়াৰ কথা ইয়াত কেনেকৈ আহিল আমি নহ'লে শিক্ষা বিভাগ চলিব কেনেকৈ বিভাগীয় মুৰব্বীসকল নাথাকিব পাৰে কিন্তু কথা হ'ল স্কুলখন চলিবৰ কাৰণে বিদ্যালয়ৰ যিটো মানুহৰ একদম মিনিমাম বস্তু স্কুল ঘৰ নাথাকিলেও হ'ব কিন্তু বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষক থাকিব লাগিব তো শিক্ষকৰ লগত যদি আমাক সদায় এনেকৈ অৱমাননা কৰি থাকে আমি যিটো নিষ্ঠাৰে কাম কৰিছোঁ সেইটো কামৰ প্ৰতি আমাৰ যিটো সন্মান আমি যিটো ডিজাৰ্ভ কৰোঁ সেইটো নাপায় তেওঁলোকে যদি সদায় আমাক অৱহেলা কৰে
বিভিন্নভাৱে অপমানসূচক মন্তব্য কৰে আমি মানসিকভাৱে ভাঙি পৰোঁ তেতিয়া আমি কেনেকৈ 100% কোৱালিটি এডুকেশ্যন দিব পাৰি আমি বাৰে বাৰে টাৰ্গেট শিক্ষকসকলকেই কৰোঁ মই শিক্ষকসকলৰ কোনো ক্ষেত্ৰতে ভুল নাই বুলি মই ক'বলৈ নাযাওঁ যিটো কথা কৈছে যে সংস্কাৰৰ প্ৰয়োজন আছে শিক্ষকৰ মাজতো সংস্কাৰৰ প্ৰয়োজন আছে ভাল শিক্ষক বেয়া শিক্ষক দুইটাই আছে কিন্তু বাৰে বাৰে অপমান কিয় কেতিয়াবা টেম্পৰি বুলি দিব কেতিয়াবা এডহক বুলি দিব কেতিয়াবা OBB বুলি দিব কেতিয়াবা কন্ট্ৰেকচুৱেল বুলি দিব এইটোৱে আচলতে কি ধৰণে এটা আমাৰ যিটো ভেটি এই ভেটি তৈয়াৰ কৰাৰ ক্ষেত্ৰত কি ধৰণে এটা অৰিহণা যোগাব বিচাৰিছে চৰকাৰখনে চৰকাৰ এইখন নহয় বিজেপি চৰকাৰ নহয় অসম গণ পৰিষদৰ দিনতো সমস্যা আছিল জনতা পাৰ্টিৰ দিনৰ চৰকাৰতো সমস্যা আছিল কংগ্ৰেছৰ দিনৰ সমস্যা আছিল গোটেই বিষয়টো আমি আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে এই অনুষ্ঠানত ল'ব কিছু এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত আপোনাৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই প্ৰজ্ঞানিত্য আপোনাৰ ওচৰলৈ আহিছোঁ মই যিটো কথা কৈছোঁ বিৰতিলৈ যোৱাৰ আগতে কৈছোঁ বাৰে বাৰে কিন্তু অপমান শিক্ষকসকলকে কৰা হয় আৰু মই এইটো কথাও স্পষ্টভাৱে কৈছোঁ যে সকলো শিক্ষকেই ভাল বা শিক্ষকে একদম কৰিবলগীয়া সকলো দায়িত্ব তেওঁলোকে কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিছে বুলিও মই ক'বলৈ নাযাওঁ কিন্তু তেওঁলোকক এই ধৰণে টেম্পৰি এডহক OBB কন্ট্ৰেকচুৱেল এই ধৰণে বাৰে বাৰে চৰকাৰে কিয় অপমান কৰি থাকে কোনো চৰকাৰে কাকো দুখ দিব নোৱাৰে আগৰখনক সকলো জড়িত যে মনোহৰণ কমিটি এবাৰ কৰিছিল ইনকুৱাৰী কৰিবলৈ নলবাৰীত OBB কৰিছিল এক্সেছ টিচাৰ এপইণ্টমেণ্ট কৰিছিল এইবোৰ অজস্ৰ খেলিমেলি হৈছে নোহোৱা নহয় কিন্তু মই সেইকাৰণে আগৰ যিখিনি হৈছে সেইখিনি খেলিমেলি হৈছিল কিন্তু মানুহখিনিয়ে এটা বয়সলৈকে যিহেতু ছাৰ্ভিচ দিলে আপুনি পুৰণা কথাখিনি ধৰি নথৈ যাৰ কোৱালিফিকেশ্যন আছে তেওঁক ৰাখিব লাগে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে টেটৰ কথাটো তাতকৈ অলপ বেলেগ দুটা এডুকেশ্যন ডিপাৰ্টমেণ্টত ভাল এপইণ্টমেণ্ট হৈছে মই খুব কনভিন্স এটা হ'ল টেট কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই অতি দক্ষতাৰে নিকা এপইণ্টমেণ্ট দিছে তাৰ আগে আগে আমি আলোচনা নকৰোঁ স্কুলৰ মেনেজিং কমিটিসমূহে এপইণ্টমেণ্ট দিছিলে গৌতম বৰা শিক্ষামন্ত্ৰী থাকোঁতে হাইস্কুলত বৰ সুন্দৰ এপইণ্টমেণ্ট হৈছে আৰু সেইটোত কোনো ধৰণৰ গণ্ডগোল হোৱা নাছিল স্কুলত যে লোকেল মেনেজমেণ্ট কমিটিয়ে যদি কেতিয়াবা দুটা চুকাৰ মাজত এটা চুকা পাইছে সেইটো কথা বেলেগ কিন্তু পাৰ্চেণ্টেজ ৱাইজ বা তেওঁলোকৰ বাকী অন্যান্য ক্ৰাইটেৰিয়াত কম্প্ৰমাইজ কৰা নাই দুটা ভাল এপইণ্টমেণ্ট হৈছিল সেই মানুহখিনি এতিয়া অৱস্থা কি টেটৰটো অৱস্থা দেখিছে সেইখিনি অৱস্থা দেখিছে গতিকে এই বিভাগটোত এটা হলিষ্টিক এপ্ৰ'চ লাগিব বিভাগটোৰ মানুহখিনিৰ মনৰ সংস্কাৰ হ'ব লাগিব শিক্ষা বিভাগৰ সংস্কাৰ দূৰত দিয়ক আপুনি প্ৰাথমিক এই আমাৰ ৰাইট টু এডুকেশ্যন এক্ট আনি তেওঁলোকে যি সংস্কাৰৰ কথা কৈছে নতুন যি নীতি আহিব তাৰ সংস্কাৰ বাদ দিয়ক শিক্ষকৰ সংস্কাৰ দূৰত ৰাখক শিক্ষা বিভাগৰ বিষয়াকেইটাৰ প্ৰথম সংস্কাৰ হ'ব লাগিব যে মই মানুহ দি পঠাম যিটো মানুহ চাকৰি কৰিবলৈ যাব সেই মানুহটোৱে সম্পূৰ্ণ মনৰ সুখেৰে শান্তিৰে ধুনীয়াকৈ চাকৰি পাব মই কৈছোঁ যে প্ৰথম কথাটো হ'ল অসমৰ মানুহৰো দুখ আছে অসমৰ মানুহে অসমৰ জনতা এইবোৰক লৈ কনচাৰ্ণ নহয় শিক্ষা বিভাগৰ বিষয়াক কেইজনমানৰ বিষয়াক যদি নেবেটায় বেট যদি নিদিয়ে নহয় প্ৰাঞ্জিত এই কথাটো একদম স্পষ্ট কথা এটা শিক্ষা বিভাগত শিক্ষামন্ত্ৰী আছিল মুকুট শৰ্মা আজিও বাপেকৰ দিনৰ ককাকৰ দিনৰ পুৰণা এই খেৰীঘৰটোতে তেওঁৰ পুতেকহঁতো থাকে মোৰ চিনাকি তেওঁৰ সন্মুখত এখন 50 কোটি টকীয়া বিল্ডিং আছে সেইটো হ'ল নগাঁৱৰ IAS অফিচাৰ কেৰাণীৰ ক্লাৰ্কৰ মুকুট শৰ্মাই এদিন মোক দুখত কৈছিল যে সি মোৰ ওচৰত ঘৰ বনাইছে মোৰ কোনো দুখ নাই কিন্তু মই মন্ত্ৰী সি কেৰাণী মোৰ বিভাগত সেইটোক লৈহে মোৰ কেতিয়াবা মানুহে সোধে তেতিয়া মোৰ বেয়া লাগে শিক্ষা বিভাগত কেনেকৈ পইচা ঘটিছে এটা বাজে অৰ্ডাৰ উলিয়াই দিয়ে এই যে ক'লে যে এটা অৰ্ডাৰ ওলাই গ'ল এটা আপোনাৰ এই কাগজখন কৰিব লাগিব আপোনাৰ DLEডৰ এইখন ভেৰিফাই কৰিব লাগিব কৰি গোটেই শিক্ষকসকলক জপাই গুচাই লয় মই জানো টেট শিক্ষকে ক'ত কিমান পিছত পইচা দিছে চাকৰি পাওঁতে এক পইচা দিবলগীয়া হোৱা নাই পিছৰ পৰ্যায়ত এই এডুকেশ্যন ডিপাৰ্টমেণ্টত কেনেকৈ খুলি খাইছে কেনেকৈ পইচা খায় আজিও কাহিলীপাৰাত কিখন বজাৰ চলি আছে এই কথাটো মই জানো গতিকে প্ৰথমতে মুখ্যমন্ত্ৰী এইটো অকল সকলো শিক্ষকৰ কাৰণে কিছুদিন আগতে কলেজ শিক্ষকৰ এৰিয়াৰ মুকলিৰ নামত যিখন বজাৰ কাহিলীপাৰাত বহিলে এইটো ভাবিব নোৱাৰা ধৰণৰ মোৰ মানে শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীলৈ এইটো এটা উদাহৰণ আছে যে আপোনালোক দুইজনে অন্ততঃ আপোনালোকৰ ওপৰত এটা ভৰসা কৰিছে সকলোৱে টেট শিক্ষকসকলে ভৰসা কৰিছে অসমৰ জনতাই ভৰসা কৰিছে পুনৰ এবাৰ ভোট দি কেন্দ্ৰত চৰকাৰখন আনিছে আপোনালোক দুজনে এবাৰ মাত্ৰ মনটো খুলি দিয়ক যে এই বস্তুটো আমি ভাল কৰিম ভাল কৰিবলৈ যাওঁতে প্ৰথম একদম দাণ্ডা লগাব লাগিব শিক্ষা বিভাগৰ বিষয়াৰ ওপৰত মানে ব্যৱস্থাত নহয় শিক্ষা বিভাগত আৰু শিক্ষা বিভাগত এনেকুৱা কেইজনমান বিষয়া আনক যি বিষয়টো অধ্যয়ন কৰি এক্সপাৰ্টেজ আনি কৰক কেতিয়াবা এনেকুৱাও হয় যে আমাৰ অসমৰ অসমীয়া বিষয়া বুলি শিক্ষা বিভাগত আমি চেণ্টিমেণ্টত দিওঁ নিদিব অনা অসমীয়া বুলি কৈ যাক আমি হাওঁ তেনে বহু অসমীয়া বিষয়টো ভালকৈ বুজে ভালকৈ কাম কৰে ভাল কৰিছে আমাৰ এনেকুৱা বিষয়া আছে যি লুটি পুটি খায় CLৰ ট্ৰেন্সফাৰ ল'বলৈ মাষ্টৰণী আহে ELৰ এপ্লিকেশ্যন ল'বলৈ কিমান পইচা লয়
গতিকে এই বস্তুটো সংস্কাৰ কৰক আৰু শিক্ষকসকলক এই কথাটো ভাবক যে ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডত এতিয়া কৰ্মচাৰী কাম কৰোৱাৰ যিটো পৰিৱেশ দিয়াৰ কথা চিন্তা চৰ্চা হৈছে কেইটামান দিয়ক মানসিক হাৰাশাস্তিটো বন্ধ কৰক যাতে শিক্ষকজনক আপুনি যি ধৰণে চাকৰি দিয়ে মানসিক হাৰাশাস্তি যাতে নহয় কাৰণ ছাত্ৰ ছাত্ৰীৰ কথা আছে নাই চোৱা মানসিক হাৰাশাস্তি হ'ব প্ৰাণজিত ল'ৰা ছোৱালী বেয়া হ'ব আৰু ল'ৰা ছোৱালী বেয়া হোৱাৰ পাছত আমাৰ ৰাজ্যখনত প্ৰভাৱ পৰিব নে এটা যদি এখন এলেকাত যদি শিক্ষকজন সদায়ে অশান্তিত থাকে পইচা পাই আৰু সকলো মানুহেতো প্ৰাইভেট স্কুলত চৰকাৰে আজিৰ পৰা 1 বছৰমান আগতে নটিফিকেশ্যন দিছে আনস্কিল লেবাৰ 365 টকা নে কিমান ডেইলি ৱেজ 350 টকাতকৈ বেছি 9000 10000 টকা আনস্কিল লেবাৰ এজনে পায় আৰু আমি মাষ্টৰ কি কাৰণে 7000 টকাত খটুৱাম হয় মই আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ যে এই বিষয়টো ইমান জটিল পৰ্যায় পালেগৈ এতিয়া আপোনালোকৰ আকৌ পৰীক্ষাটো দিবলৈ লৈ যোৱা হৈছে বা দিবই লাগিব বুলি এক প্ৰকাৰ বাধ্য কৰা হৈছে আগতে ক'ত কেনেকৈ কাৰ দিনত কি ধৰণে আপোনালোকে এইটো বিষয়ক লৈ সংগ্ৰাম কৰিছিল আৰু তেতিয়া কি ফল পাইছিল আমাৰ সংগ্ৰামখন মানে আমি 2012 চনত এপইণ্টমেণ্ট পালোঁ তাৰপিছত আমাক কোৱা হ'ল যে আপোনালোকক 5 বছৰৰ কাৰণে কণ্ট্ৰেক্ট দিছোঁ ঠিকা দিছোঁ তো আপোনালোকে কাম কৰি যাওক আৰু যদি আমি তাৰে পিছত আমি কিছুমান সমস্যা লৈ যেতিয়া বিভাগীয় মন্ত্ৰীৰ ওচৰত গৈছিলোঁ তেতিয়া আমাক কোৱা হৈছিল যে আপোনালোকে স্কুলত ক্লাছ কৰক আপোনালোকক দৰমহা চৰমহা যি চিন্তা আছে সেয়া আমি কৰিম আৰু আপোনালোকে কেৱল শ্ৰেণীকোঠাত মনোযোগ দিয়ক তাৰপিছত আমি আহি যেতিয়া 2012ৰ পৰা 17ত আহি যেতিয়া আমাৰ 5 বছৰীয়া কণ্ট্ৰেক্ট পিৰিয়ডৰ খতম হ'ল তেতিয়া তেওঁলোকে ক'লে যে আমি ভাবিছিলোঁ তাৰে পিছত আমাক কৈছিলে যে আমাৰ যিটো প্ৰফেশ্যনেল আমাক ইন ছাৰ্ভিচ DLED কৰাইছিলে চৰকাৰী খৰচত আমি ভাবিছিলোঁ যেতিয়া আমি DLEDটো কৰি উঠিম তেতিয়া আমাৰ নিয়মীয়াকৰণ হৈ যাব আৰু আমাক তেনেধৰণে বুজাইছিলে বিভাগৰ পৰা যেতিয়া আমাৰ DLED শেষ হ'ল আমাৰ 5 বছৰীয়া চুক্তি শেষ হ'ল DLEDৰ এটা সমস্যা আছে DLED সমাপ্ত কৰিব না অসমত DLED কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ডাইৰেক্ট কিখন বাদ দি এই কলেজ কিখন বাদ দি অসমত কিমানটা সিট আছে DLED কৰিবলৈ আমাক 41000 টিচাৰ 92000 টিচাৰ পাছ কৰাইছে নহলে পুৰণা স্কুলৰ মাষ্টৰখিনি এতিয়ালৈকে হোৱা নাই ডিপ্লোমা পুৰণা স্কুলৰ মাষ্টৰখিনিক চৰকাৰী ডায়েট চাইডত দিয়া হৈছে এতিয়া দিছে চৰকাৰৰ অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্টে অলগদ্ধৰ নিচিনা বুৰ্বকৰ নিচিনা এতিয়া মানে পুৰণা মানুহখিনি পুৰণা শিক্ষকখিনিক আমাৰ 2002ৰ পৰা তেওঁলোককো DLED কৰিব দিয়া হৈছে ঠিক আছে আৰু DLEDৰ কনচেপ্ট অসমত নাছিলেই কোনো অনুষ্ঠান মানে ক'তো নাই যে DLED সেইকাৰণে চৰকাৰে সেই সময়ত আমাক চাকৰি দিওঁতে যিহেতু DLED লাগিব তেওঁলোকে কি কৰিলে নিজৰ খৰচত আমাক DLEDখিনি কৰালে আৰু সেই সময়ত আপোনালোকে ভালকৈ জানিব আমাৰ মাননীয় শিক্ষামন্ত্ৰী আছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে স্পষ্টকৈ কৈছিলে যে DLEDখিনি আমাৰ নাই যেহেতু এইটো মানে ক্ৰাইটেৰিয়াত পৰে যে তেওঁলোকক ৰেগুলাৰ কৰিবৰ কাৰণে টেট পাছ হ'লে নহ'ব লগত প্ৰফেচনেল কোৱালিফিকেশ্যন থাকিব লাগিব সেইখিনি হোৱাৰ পিছত তেওঁলোক নিয়মীয়াকৰণ হ'ব সম্পূৰ্ণ হৈ গ'ল হোৱাৰ পিছত আমি আজিলৈকে এইটো ক্ষেত্ৰত যুঁজি আছোঁ নিয়মীয়াকৰণ এজনো নিদিলে বিভিন্ন সময়ত বিভিন্ন অজুহাত যে এইটো বস্তু লাগিব মোক লাগিব আৰু আজি চাওক আপোনালোকে বৰ্তমান প্ৰেক্ষাপটত কি অৱস্থা হৈছে যে আমি এতিয়া ধৰক কোনোবা এজন কলেজৰ শিক্ষক তেওঁ কি লাগিব নেট প্লাছ লাগিব তেওঁ নেট পাছ কৰাৰ পিছত আকৌ কি লাগে নেকি নেট পৰীক্ষা দিবলৈ আৰু এতিয়া অযুক্তিকৰ কিছুমান কথা আমাক কৈ এনেকৈ মানে দিছে কাৰণ শিক্ষক শিক্ষয়িত্ৰীখিনি ঘৰ বাৰী এৰি এনেকৈ জেগাত চাকৰি কৰি আছে সেই মানুহটো মনত কি লৈ ভাবিব যে মোৰ চাকৰি থাকিবনে নাই কাৰণ আমাৰ এটা কথা কৈ দিওঁ মেক্সিমাম সৰু ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালী বহুত আছে তেওঁলোকে এতিয়া কি কৰিব যে মই এইটো চাকৰি থাকিম নে নাই আৰু ইতিমধ্যে আপোনালোকক এটা থাকোঁ আমাৰ বহু শিক্ষক টেটৰ ইতিমধ্যে টেটৰ চাকৰি এৰি বিভিন্ন বেলেগ জেগাত চাকৰি জইন কৰিছে কাৰণ তেওঁলোক আশংকাত ভুগিছে কালি কি হ'ব আমাৰ কিন্তু আমাৰ মাজত যিসকল অলৰেডি বয়স উকলিছে তেওঁলোক এতিয়া ক'ত যাব যদি এনেকৈ এটা পৰিস্থিতি আহে সেইকাৰণে আমি পঞ্চায়তে কৈছোঁ যে আমি কোনো কাৰণতে এইটো কথা মানি নলওঁ আমি কোনো কাৰণতে নতুনকৈ টেট পৰীক্ষাত বহি আমাৰ যোগ্যতা দেখাব নাযাওঁ কাৰণ যোগ্যতা এবাৰ দেখাব লাগে আমি যেতিয়া যোগ্যতাৰ পৰীক্ষা দিছিলোঁ আপোনালোকে মন কৰিব তেতিয়া আমি শিক্ষক নাছিলোঁ কিন্তু আমাক সেই পৰীক্ষাৰ মাধ্যমে কি বুজালে যে আমি এতিয়া শিক্ষক হ'লোঁ আপুনি তাৰমানে যোগ্য শিক্ষক হ'ব লাগে কাৰণ আমি টেট পাছ কৰিছে তাৰপিছত আকৌ আমাক 2 বছৰীয়া পাঠ্যক্ৰম কৰাৰ পিছত আজিলৈকে আমি 7 বছৰ অভিজ্ঞতা বুটলাৰ পিছত আমি এতিয়া অভিজ্ঞ শিক্ষক হৈছোঁ 7 বছৰৰ অন্তত তাৰপিছত আমি আকৌ যোগ্যতা দেখাটো কেনেকৈ হাস্যকৰ মেটাৰ হ'ব পাৰে মানে অধিফুকনে কোনোবাখিনিত এওঁলোক কাৰোবাৰ ইগ' বা ষড়যন্ত্ৰ বলি হৈছে নেকি তেখেতসকল যদি চাওঁ এই যে 29,000 2012 চনত হোৱাখিনি কেন্দ্ৰীয় চৰকাৰে এটা পইচা এমাউণ্ট দিছিলে আৰু ষ্টেট গভৰ্ণমেণ্টে বাকী এমাউণ্ট দি ৰেগুলাৰ মানে দৰমহাটো ৰেগুলাৰ কৰা হ'ল কিন্তু পাৰ্মানেণ্ট কৰা নহয় ৰেগুলাৰ কৰা হ'ল গতিকে এই 12 চনত জইন কৰা টিচাৰখিনিৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউৰ হেঁচা নাই কাৰিকৰী হেঁচাখিনি আছে ৰেভিনিউ হেঁচা নাই দ্বিতীয় কথা 2017 যিখিনি জইন কৰিলে সেই জইন কৰাখিনিৰ ক্ষেত্ৰত এটা মিনিমাম 20,000 বা 6,000 বা 20,000লৈকে এটা পইচা পায় তাত ৰেভিনিউ কথা আছে সেইখিনি মানুহ খুব বেছি 12,000
এতিয়া প্ৰশ্নটো হ'ল তাৰমানে ৰেভিনিউৰ হেঁচাটো ষ্টেট গভৰ্ণমেণ্টৰ নাই এইখিনি পাৰ্মানেণ্ট কৰি দিলে শিক্ষকখিনি পাৰ্মানেণ্ট হ'ল এডুকেশ্যন ছিষ্টেম ভাল হ'ল আৰু মানসিকতা মৰ্যাদা সহকাৰে থাকিব পাৰিলে কোনো সাংঘাতিকনৰ পইচা নাই বুলি ক'ব পৰাকৈ কথাটো নাই কিন্তু পইচা নাই বুলি ক'বই নালাগে প্ৰাইমেৰী এডুকেশ্যন আমাক লাগিবই নিড এডুকেশ্যনৰ কাৰণে ষ্টেটখনৰ কাৰণে গতিকে আমি ক্ষেত্ৰত আমি পইচা য'ৰ পৰা আনিম আনকি তেলৰ পৰা এটা পইচা এমাউণ্ট যায় শিক্ষাৰ কাৰণে সেই পইচাটো ক'ত যায় আমি এডুকেশ্যন চেছ মোবাইলৰ বিলত আমি এডুকেশ্যন চেছ দিওঁ এডুকেশ্যন চেছটো ক'ত যায় এডুকেশ্যন চেছটো ষ্টেট গভৰ্ণমেণ্টে ডাইভাৰ্ট কৰি বেলেগত খৰচ কৰে মই ইয়াতে অনুৰোধ কৰিছোঁ যে এই এডুকেশ্যন চেছ এতিয়ালৈকে কিমান আহিছে ক'ত খৰচ কৰে গভৰ্ণমেণ্টে ৰাজহুৱা কৰক ওলাই যাব আচল ষড়যন্ত্ৰ এইটো স্পষ্ট এইখন চৰকাৰ অহাৰ পিছত বেছি হৈছে এই গোটেই ব্যৱস্থাটোৰ এগেইনষ্টত পাব্লিকৰ যাতে অপিনিয়ন হয় ইতিমধ্যেই গভৰ্ণমেণ্টৰ স্কুলবিলাক এৰি প্ৰাইভেটলৈ গতি কৰিছে টিচাৰবিলাকেও যদি কাইলৈ চাকৰিৰ ক্ষেত্ৰত এই অনানুষ্ঠানিকভাৱে যদি ৰাখে ঠিকাভিত্তিত ৰাখে কাইলৈ চাকৰি এৰি বাদ যাব এটা সময়ত চাকৰি কমি আহিব আৰু এইখিনি আঁতৰাই পেলাই গোটেই ব্যৱস্থাটো এটা ব্যক্তিগতকৰণ কৰিবৰ কাৰণে আৰু ব্যক্তিগত স্কুলবিলাকক প্ৰাথমিক স্কুল বা বিভিন্ন ইংৰাজী মিডিয়াম স্কুল অন্য মাতৃভাষাক বাদ দি যিবিলাক স্কুল হৈছে সেই স্কুলবিলাকক এনকাৰেজ কৰিবৰ কাৰণে সহযোগ কৰিবৰ কাৰণে ই এক চৰকাৰখনৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰ ষড়যন্ত্ৰ তাতে এই স্কুলবিলাকত যাতে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী নপঠায় টিচাৰবিলাকে এটা সময়ত যাতে চাকৰিৰ ক্ষেত্ৰত হাহাকাৰ নকৰে আৰু এওঁলোকে এটা ওলমা থকা অৱস্থাত নিশ্চয় চাকৰি বাদ দিব আৰু লাহে লাহে এই গোটেই এটা অচল অৱস্থা হ'ব আৰু অচল অৱস্থা লৈ পেলাই ব্যক্তিগত মালিক গোষ্ঠীক বা কোনোবা বহুজাতিক গোষ্ঠীক গোটেই শিক্ষা ব্যৱস্থা যাতে তেওঁলোকক দি দিবৰ কাৰণে মই ভাবোঁ যে এটা ষড়যন্ত্ৰ এটা সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰিবৰ কাৰণে আৰু চৰকাৰৰ দায়িত্ব এৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ মই সেইটো বুলিয়ে ভাবোঁ এটা কথা মোৰ মনত আহিছে কৈ থওঁ এই দাদাই যিটো কথা ক'লে যে দৰমহা আমাৰ টকা পইচাৰ কথাটো আটাইতকৈ দুখৰ কথাই 12,000 যিটো কথা ক'লে ষ্টেট পুলৰ আমাৰ যিখিনি শিক্ষক নামত ৰাখি থৈছে তেওঁলোকৰো কিন্তু যোগ্যতা একে দেই তেওঁলোকৰো শিক্ষক হ'বৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগে সেইখিনি আছে প্ৰথম কথা তেওঁলোকক কৈছিলে যে আপোনালোকৰ DLED লোৱাৰ সময়ত DLED হোৱাৰ পিছত আপোনালোকক SSৰ আণ্ডাৰত নিয়া হ'ব মানে সৰ্বশিক্ষাৰ অধীনত অৰ্থাৎ ফিক্স পে'ৰ পৰা আপোনালোকে স্কেল পে' পাব তেওঁলোকক আজি তাৰিখলৈ নানিলে এতিয়ালৈকে ফিক্স পে'ড আছে আৰু দুৰ্ভাগ্যজনক কথাটো কি একে সমানে তেওঁলোকে বিদ্যালয়ত শিক্ষাদান কৰাৰ পিছত শিক্ষকতা কৰাৰ পিছত আজিৰ তাৰিখত 2 মাহৰ এতিয়ালৈকে দৰমহা হোৱা নাই তাতকৈ লজ্জাজনক তেওঁলোকৰ টকাও কিন্তু আছে তেওঁলোকৰ বাজেট ধৰি থোৱা আছে তেওঁলোকৰ 11,000 সেই 11,000 শিক্ষকৰ দৰমহা মুকলি কৰি দিব নিয়মীয়াকৰণটো দূৰৰে কথা এই এতিয়া আমি আশা কি কৰিম তেওঁলোকৰ বিচাৰিম কি আৰু যি অসুবিধাৰ কথা কৈ আছে টেট শিক্ষকৰ আমাৰ লগৰ কিমানগৰাকী শিক্ষয়িত্ৰীৰ ধৰ্ষণ হ'ল কিমানগৰাকীয়ে বাতৰিত ওলাই থাকে তেওঁলোকে ধুবুৰীত ৰিচেণ্টলি হৈ গৈছে তেওঁ আত্মহত্যা কৰিব লগা হ'ল ব্লেকমেইলিঙৰ কাৰণে কিমান শিক্ষকে নাওত যাব লাগে শিক্ষয়িত্ৰীয়ে কলাত কেঁচুৱা ট্ৰেক্টৰত লৈ যায় ইলেকশ্যন ডিউটি এতিয়া কিমান শিক্ষকে বিদ্যালয়ত পাঠদান কৰিব পৰা নাই NRC ডিউটিৰ কাৰণে আমি সকলোখিনি কৰিম কিন্তু যিখিনি প্ৰাপ্য সেইখিনিতো অন্ততঃ দিয়ক মেলে মিটিঙে বহুত কথা কয় সৰ্বশিক্ষাৰ যিখন আমাৰ নিয়ম নীতি কাগজে পত্ৰে কিন্তু সঁচা অৰ্থত সৰ্বশিক্ষা কিন্তু সৰ্বনাশ কৰা বস্তু নহয় আচলতে ভাল আছিলে কিন্তু তাক আমি ৰাখিব পৰা নাই এতিয়া শিক্ষানীতি আনিব নতুন তাতো নিশ্চয় ভাল কথা বহুত সোমাই থাকিব কিন্তু সকলোখিনি চৰকাৰী খণ্ডৰ ৰাজহুৱা খণ্ডৰ বস্তুবোৰত এই শিক্ষা বিভাগত কাগজে পত্ৰে থাকে কিন্তু প্ৰেক্টিকেল আমি কৰিব নোৱাৰোঁ এই গুণোৎসৱটো আমাৰ নাম মাত্ৰ আজিলৈকে শুদ্ধ গুণোৎসৱৰ ফলাফল দিব নোৱাৰিলে শিক্ষামন্ত্ৰী নতুন শিক্ষামন্ত্ৰীয়ে গুণোৎসৱৰ ফলাফল দিব নোৱাৰিলে A+ পোৱা শিক্ষা বিদ্যালয়সমূহত 25,000 টকা ঘোষণা কৰিছিল এবাৰ আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 25,000কে অনুদান দিছিল তাৰপিছৰ পৰা এতিয়ালৈকে 1 টকা দিব পৰা নাই এই বিফলতাসমূহ চৰকাৰে মানি লোৱা উচিত আৰু ৰাইজেও এইবোৰ ধৰিব লাগে বিফলতাৰ দায়িত্বটো সিদ্ধাৰ্থ ভট্টই ল'ব লাগিব যি ধৰণে আমি কৈছোঁ যে এই যিটো সমস্যাৰ আজি এই পৰ্যায় পাইছে গোটেই সমস্যাটো তেওঁৰ সৃষ্টি নহয় কিন্তু শেহতীয়াকৈ গুণোৎসৱৰ হয় চকীত যি বহে তেওঁৰ দায়িত্ব আছে কিন্তু এই যে গুণোৎসৱৰ ৰিজাল্টটো দিব পৰা নাই 25,000 টকাকে দিম বুলি কৈছিল দিব পৰা নাই সেইখিনি দায়িত্বটো তেওঁ নিশ্চয় দায়িত্ব দিব লাগিব এতিয়া তেওঁ দায়িত্ব লোৱাৰ পাছৰ পৰা যিখিনি ঘটনা হৈছে আজি দেখো তেওঁ দায়িত্ব লোৱাৰ পাছৰ পৰা যদি বিষয়াক বহ কৰিব পৰা নাই এটা বিষয়াৰ পৰা এটা সিদ্ধান্ত আনিব পৰা নাই মুখ্যমন্ত্ৰীৰ পৰা কৈ এটা সিদ্ধান্ত আনিব পৰা নাই আজি আচলতে ভাৰত চৰকাৰৰ যিটো এপ্ৰ'চ এই ভাৰত চৰকাৰৰ এপ্ৰ'চটোত এজন শক্তিশালী শিক্ষামন্ত্ৰীয়ে কাইলৈ যদি ভাৰত চৰকাৰক গৈ ক'বগৈ পাৰে প্ৰধানমন্ত্ৰীক যে মোক আৰু 50,000 শিক্ষক দিয়ক আৰু 50,000 শিক্ষক পাব ভাৰত চৰকাৰে শিক্ষাটো যেনেধৰণে লৈছে শিক্ষা জনস্বাস্থ্য যোগাযোগ যেনেধৰণে লৈছে সেই ক্ষেত্ৰত এনেকুৱা হ'ব যে আৰু 50,000 যদি দি ক'ব পাৰে তেনেহ'লে দিব পাৰিব পাৰে কাৰণ মই এই গোটেই টেট শিক্ষকৰ ঘটনাটো জানো হিমন্ত বিশ্ব শৰ্মাই লোৱাৰ সময়ত আচলতে যিটো হিমন্ত বিশ্ব শৰ্মাৰ পিছলৈ ভুল খবৰৰ কাৰণে কাল হ'ল ছোনিয়া গান্ধীক হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ যোৱাৰ আগদিনাখন লগ পাইছিল 50,000 টেট শিক্ষকৰ অনুমোদন কৰিবৰ কাৰণে যিটো তেওঁ চিফ মিনিষ্টাৰ হ'ব পাৰে বুলি অসমত খুব প্ৰচাৰ হ'ল আৰু সিয়ে গৈ বিসম্বাদকে ফাটাটো বহাই দিলে সেইটোৱে আছিল সেইদিনাখন ছোনিয়া গান্ধীক
ক'বলৈ গৈছিল এডুকেশ্যন মিনিষ্টাৰক ফোন কৰাই দিছিল HRD মিনিষ্টাৰক এইখিনি এলটমেণ্ট দিবৰ কাৰণে আজিৰ তাৰিখত যদি এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই যদি এই কামটো যদি নিজে নিয়াৰিকৈ নকৰে তে কি কৰিব কাললৈ এটা কথা থাকি যাব আজিৰ তাৰিখত আমাৰ শিক্ষামন্ত্ৰীসকলৰ কিন্তু সকলোৰে কাললৈ এটা থাকি গ'ল মই নাভাবোঁ গৌৰী শংকৰ ভট্টাচাৰ্যৰ পুত্ৰ ইমান এজন নিজৰ ভাল অধিবক্তা তেওঁৰ প্ৰতি বিশ্বাস আছে যে কাললৈ তেওঁ এজন ব্যৰ্থ লোক হিচাপে থাকি যাব আমি বহুত শিক্ষামন্ত্ৰী আমি ব্যৰ্থ শিক্ষামন্ত্ৰী বুলি কৈছোঁ সকলোৱে কৈছে তেনেকুৱা এজন মন্ত্ৰী হ'বলৈ কিন্তু তেওঁৰ মানে ইচ্ছা আছে বুলি মই নাভাবোঁ গতিকে এবাৰ এই কথাটো ভাবিব লাগিব যে এইখিনি আমাৰে মানুহ আৰু উচ্চ শিক্ষিত মানুহ 60% 70% পোৱা মানুহ সকলো ধৰণৰ আপোনালোকৰ ক্ৰাইটেৰিয়া পূৰ্ণ কৰা মানুহ গতিকে আপোনালোকে এই যে বিভিন্ন ডিভিজনটো আছে আনকি তাৰ আগৰো অস্থায়ী শিক্ষকসকল মই অকল এইসকলৰ কথাই কোৱা নাই ক্লাছৰুমত বৈষম্যটো বন্ধ কৰক ভাল শিক্ষক দিয়ক ভাল ব্যৱস্থা কৰক বাকীখিনি আপুনি যিমান কঠোৰ কৰক আমি আপোনাৰ লগত আছোঁ হয় মই আলোচনা অব্যাহত ৰাখিম কিন্তু এইখিনিতে পুনৰবাৰ ল'ব খুজিছোঁ এক চমু বিৰতি কটক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ আমি এতিয়া প্ৰায় শেষ অংশত উপস্থিত হৈছোঁ সেইকাৰণে একেবাৰে মূল কথাখিনি পাতোঁ ফাইনেল কথাখিনি অদীপ ফুকন ডাঙৰীয়া এতিয়া চৰকাৰে আচলতে কি কৰা উচিত বুলি ভাবে যে জোৰ পুৰি হাত পালেহি কাৰণ এখেতসকলে কৈছে যে 42,000 শিক্ষক তেওঁলোকৰ সৈতে আছে 41,000 অহা 19 তাৰিখে তেওঁলোকে 29 তাৰিখে তেওঁলোকে ৰাজপথলৈ ওলাই আহিব আকৌ সেই প্ৰাথমিক শিশুসকলৰ যিসকলে শিক্ষাদান কৰে তেওঁলোক ৰাজপথলৈ ওলাই আহিব আকৌ এক দিশাহীন পৰিৱেশৰ সৃষ্টি হ'ব কথা দুটামান কথা আমি আলোচনা কৰাৰ প্ৰয়োজন প্ৰথমতে এই গুণোৎসৱ হৈছিল গুণোৎসৱ খুব ভাল কথা গুণোৎসৱ কৰি চৰকাৰে নিশ্চয় এটা পৰিৱেশ মানে আভাস এটা পাইছে যে বিদ্যালয়বিলাক কি পৰ্যায়ত আছে শিক্ষকসকলৰ অৱস্থাটো কি আছে কোনখন বিদ্যালয়ত ছাত্ৰ কম শিক্ষক বেছি সকলো কথা পাইছে তেওঁলোকে গতিকে সেইটো ওপৰত ভিত্তি কৰি পেলাই যিহেতু গুণোৎসৱ কৰাৰ পিছত তেওঁলোকে গোটেই কথাখিনি নিজৰ নখদৰ্পণত আহিছে গতিকে শিক্ষকসকলৰ সমস্যা সমাধান কৰিব লাগে যদি তেওঁলোকে সমাধান কৰিব বিচৰা নাই গুণোৎসৱৰ কোনো মূল্য নাই প্ৰথম কথা দ্বিতীয় কথা হ'ল কি 9,000 শিক্ষক পদ ওলাইছে নতুনকৈ আসামতে 36,000তকৈ বেছি আছে মই দেখিছোঁ 52,000 মান আছে প্ৰকৃতাৰ্থত গতিকে এই যে 9,000 তেওঁলোকক দিয়ক পাৰ্মানেণ্ট এই 9,000 নৱেম্বৰত পাৰ্মানেণ্ট কৰাৰ আগতে এই 41,000 শিক্ষকক সম্পূৰ্ণ পাৰ্মানেণ্ট কৰি ব্যৱস্থা কৰক গোটেইখিনি পাৰ্মানেণ্ট কৰা হিচাপে ঘোষণা কৰক নৱেম্বৰৰ আগতে গতিকে মই ভাবোঁ যে এই বিষয়ত মই বিষয়লৈ নাযাওঁ কিন্তু মই এটাই অনুৰোধ কৰিম বিষয়ৰ লগতে নিজে বিবেচনা কৰিব মই ভাবোঁ যে যিহেতু সমগ্ৰ অসমৰ জনগণে কিন্তু মানে ঠিকাভিত্তিত গোটেই শিক্ষকসকলৰ টেট শিক্ষকসকলৰ দুখৰ বেদনা বুজি পাইছে উপলব্ধি কৰিছে গতিকে আজি আৰু মাজৰ এটা দিন আছে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী বুলি কৈছে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই 41,000 শিক্ষকক ৰাজপথলৈ নানিব শিক্ষানুষ্ঠানত শিক্ষা দিয়াৰ মৰ্যাদা সহকাৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰক আৰু সেইকাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ এমাহৰ ভিতৰত এই গোটেই সমস্যাটো সমাধান কৰক নৱেম্বৰত 9,000 শিক্ষকক দিয়াৰ পৰ্যায়টো আৰম্ভ কৰাৰ আগতেই এমাহৰ ভিতৰত এই গোটেই সমস্যাটো সমাধান কৰক পাৰ্মানেণ্ট কৰক পিছৰ কথা আলোচনা কৰিব কি পাব কি নাপাব কথাটো বেলেগ পাৰ্মানেণ্ট কৰক আৰু পাৰ্মানেণ্ট কৰা হিচাপে যিসকলে বেতন পাব লাগে প্ৰাপ্য হিচাপে এইখিনি পাওক আৰু মই ব্যক্তিগতভাৱে এই টেট শিক্ষকৰ অনুষ্ঠানত মই অনুৰোধ কৰিম অন্ততঃ আমি আৰু এমাহ অন্ততঃ 29 তাৰিখ নহয় আমি আৰু এমাহ চোৱাটো ভাল বুলি মই ভাবোঁ কাৰণ নতুন নিউ এডুকেশ্যন পলিচি আহিছে গতিকে চৰকাৰক ইতিমধ্যে অনানুষ্ঠানিক আলোচনা এটা হৈছে গতিকে চৰকাৰক আমি এটা এমাহ অন্ততঃ সময় দি অন্ততঃ এই গোটেই মুভমেণ্ট হয় ৰাজপথলৈ আহিব লাগিব চৰকাৰে যদি একো নকৰে কিন্তু এমাহ আমি সময় চৰকাৰখনক দিয়াটো ভাল বুলি মই ভাবোঁ যাতে নহ'লে গোটেই এডুকেশ্যন ছিষ্টেমটো তেওঁলোকৰ দুখৰ কাৰণে এডুকেশ্যন ছিষ্টেমটো নষ্ট হৈ যাব এই গোটেই কাৰণে মই সেইটো বুলি ভাবোঁ হয় হয় মই মোৰ এটা মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া দুইজনলৈ মোৰ এটা অনুৰোধ আছে মই আনকি টেট শিক্ষক কিছু মোৰ সৈতে সহমত হৈছে মই এতিয়াও সিদ্ধাৰ্থ ভট্টাচাৰ্যক এই সমস্যাটো সমাধান কৰিব পৰাকৈ দক্ষ বুলি ভাবি আছোঁ মই আশা কৰি আছোঁ যে তেওঁ দক্ষতাৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি এই সমস্যাটো সমাধান কৰিব পাৰিব শিক্ষকসকলক মই ভাবিছোঁ যে আমাৰ শিক্ষকসকল ৰোল মডেল মোৰ শিক্ষকেৰে আমাৰ মাহিন্দা বাইদেৱে বেছিভাগ সময় নাৰিকলজোপাৰ তলত আঁঠু কঢ়াই থ'লে এটা চৰ দিলে বেতালে আমি চিধা হৈ থাকোঁ এতিয়া ভয়টো আমাৰ থাকি গ'ল কিন্তু তেওঁলোকে সেইমতে চোকা যেতিয়া অংকৰ টিচাৰ আমাৰ যিকেইজন শিক্ষক আছিল তেওঁ ওলাই আহিছিল তেওঁলোক মোৰ কাৰণে ৰোল মডেল আমাৰ সকলোৰে কাৰণে শিক্ষকসকল কেনেকুৱা এটা সন্মানীয় আমি নিয়ন্ত্ৰণত থকা যাক দেখিলে আমি বাটৰ পথে পোন হৈ যাওঁ বেকা হৈ থকা ল'ৰাটো টিচাৰ চাইকেল লৈ আহি থাকিলে পোন হৈ যায় তেনেকুৱা এজন শিক্ষক যদি কাইলৈ ৰাজপথত আন্দোলন কৰি থাকে তেনেহ'লে সেই ভাৱমূৰ্তিটোৱে গ্ৰহ নহ'ব যেতিয়া শিক্ষকজন দুৰ্বল হ'ব দৰমহা কমকৈ পাব বুলি ষ্টুডেণ্টে জানিব বেলেগ সমস্যা আছে বুলি জানিব চাকৰিটো অস্থায়ী বুলি জানিব টেনশ্যনত আছে বুলি জানিব সেইটো ক্ৰিয়েটেই নহ'ব শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক এইটোৱে ক্ৰিয়েট নহ'ব গতিকে সমস্যাটো সমাধান কৰক
আন্দোলনৰ কথাটো মই ব্যক্তিগতভাৱে খুব ৰাজপথত আন্দোলন কৰি থকাটো মই খুব বেছি মানে নিবিচাৰোঁ গতিকে সেইটো বিবেচনা কৰক পৰাপক্ষত পিছুৱালে ভাল আন্দোলন নকৰিব পাৰিলেতো ভালেই কাৰণ গোটেই শিক্ষকসকলে সেই ৰাজপথত আন্দোলন কৰিলে শ্ৰেণীসমূহ ব্যাহত হ'ব গতিকে আন্দোলন নকৰিব পাৰিলে ভাল কিন্তু কেতিয়াবা এক্সট্ৰা অৰ্ডিনেৰী কেছ কেতিয়াবা আমি অসম বন্ধটো সমৰ্থন কৰোঁ যে এইটো বন্ধ আৰু হৈ যাওক আৰু পিছত নালাগে এনেকুৱা ধৰণে যদি প্ৰতিবাদ কৰে হয়তো কৰক নাগৰিকসকলক জড়িত কৰি লওক নাগৰিকসকলক জড়িত মোক আচলতে সুধিছিলে মই তেতিয়া কৈছোঁ যে আপোনালোকে এটা কাম কৰক অসমৰ নাগৰিক সমাজ অৱসৰপ্ৰাপ্ত বিষয়াসকল শিক্ষা বিভাগৰ বিষয়াসকল অৱসৰপ্ৰাপ্ত আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক লৈ পেলাই আপোনালোকে এবাৰ কনচালটেশ্যন কৰক কৰি সকলোৱে দিহা পৰামৰ্শ লৈ সেইসকলক অভিভাৱক হিচাপে লৈ তেওঁলোকৰ পৰামৰ্শৰ মতে কাম কৰক ভাল হ'ব কিন্তু মোৰ বিশ্বাস আছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই এই কামটো কৰিব পাৰিব তেওঁ মন কৰিলেই হ'ল বিষয়াসকলক যদি এবাৰ তেওঁ ভালকৈ ক'ব পাৰে এই সমস্যাটোৰ সমাধান হ'ব হয় মই আপোনালোকৰ পৰা শেষ মই জানিব বিচাৰিছোঁ এতিয়া কি হ'ব আপোনালোকে কিমান সহ্য কৰিব বা এই আন্দোলনটো আপোনালোকে ইতিমধ্যে ঘোষণা কৰিছে হয়তো আন্দোলন কৰিবলৈ আপোনালোকে বাধ্যও হৈ যাব পাৰে দুদিন পিছতে গোটেইখিনি আপোনালোকৰ যাৱতীয় এৰেঞ্জমেণ্টো হৈ গৈছে তাৰ পিছত কি চাওক প্ৰথম কথাটো হ'ল আমি দাদা কোৱাৰ দৰে আমি এমাহ নহয় আমি 7 বছৰ ৰখিলোঁ আৰু এই সমস্যাটো কিন্তু একেখিনি সমস্যা যুগ যুগ ধৰি চলি আহি আছে আমি মোৰ মামা নিজৰ শিক্ষক আছিলে তেওঁক বহুত বছৰ দৰমহা নোপোৱাকৈ চলি গৈছিল এজিপি দিনত আমি দেখিছোঁ এতিয়াও আমাৰ লগত সেই একে হৈ আছে মই এটা মাত্ৰ অনুৰোধ জনাম আমি যিটো 29 তাৰিখৰ কাৰ্যসূচী লৈছোঁ আমি ইয়াক একদম পূৰা গো বেক এনেকুৱা টাইপৰ এটা কাৰ্যসূচীৰ ওপৰত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ দৰে আমি আনিবলৈ এটা প্ৰয়াস কৰিছোঁ আৰু সেইখিনি আমি কৰিম আমি শিক্ষক হিচাপে আমাৰ মৰ্যাদা কিমান মানুহ হ'ব আমাৰ যিমানখিনি শিক্ষক আছে আমাৰ কণ্টেক্সুৱেল 41,000 সকলোকে আমি মাতিছোঁ এতিয়া কিমানখিনিয়ে নিজৰ সমস্যাৰ প্ৰতি সহায় জনাই পেলাই ওলাই সেইদিনাখন আমি দেখিম অতি কমেও সেইদিনাখন 15-20,000 শিক্ষক হ'ব বুলি আমি বিশ্বাস কৰিছোঁ আহিব ইতিমধ্যে সকলোৱে সাজু হৈছে সম্পূৰ্ণ সাজু ইভেন আমি উঠাই লওঁ বুলি ক'লে মানে বহুত শিক্ষকে আমাক বেয়া পাব আৰু এটা কথা জনাম যে আমাৰ অসমৰ ৰাইজে কিন্তু আমাক সহযোগ কৰিব লাগিব অসমৰ ৰাইজে এই যিটো ছিষ্টেম চলি আছে এইটো সলাবৰ কাৰণে সেইদিনাখন আমাক সহযোগ কৰক আৰু যাতে আমি সমস্যাৰ সমাধান ল'ব পাৰোঁ মই শেষ প্ৰশ্নটো আপোনালোকৰ মাজত এটা বিভাজন চলোৱাৰ এটা চেষ্টা আৰম্ভ হৈছে ইতিমধ্যে মই যিখিনি কথা গম পাইছোঁ মই আপোনালোকৰ এজন শীৰ্ষ বিষয়ৰ বাবে আজি সংবাদ মাধ্যমৰ মুখামুখি হ'ব বিচৰা নাই সংবাদ মাধ্যমৰ সন্মুখতে তেওঁলোকে আপোনালোকক সমালোচনা কৰিছে এই ধৰণৰ বিভাজনৰ নাই মানে আমাৰ মাজত ঠিক বিভাজন নহয় এইটো যিটো হয় মানে যেতিয়া এটা বৃহৎ আন্দোলন বা এটা গণ আন্দোলনৰ ৰূপ লোৱা যায় আমি আগে পিছে যিটো দেখিছোঁ ইতিহাস এইটো জানে তেতিয়া বিভিন্নভাৱে ষড়যন্ত্ৰ সৃষ্টি কৰি আমাৰ মাজত এটা বিভেদৰ সৃষ্টি কৰা হয় সেই আন্দোলনটো মহিমূৰ কৰাৰ কাৰণে তাৰ উদ্দেশ্য এইটো আৰম্ভ হৈছে বেলেগ একো নাই কিন্তু এইটো ইমানেই সৰু যিটো আমাৰ কোনো প্ৰভাৱ নেপেলায় আমি সব একত্ৰিত হৈ আছোঁ কাৰণ আমি সকলো শিক্ষক আৰু শিক্ষকৰ সমস্যালৈ যুঁজিছোঁ আৰু আমি লাষ্টত এটাই এপিল এটা কৰিম যে সঁচাকৈ যদি আমি সমাজৰ মেৰুদণ্ড হয় যদি চৰকাৰেও ভাবে যদি এইটো কথা যে অকল এডজেক্টিভছ টাইপ কথা নহয় যে কৈ দিছোঁ যদি সঁচাকৈ আমাক ভাবে যে আমি সমাজৰ মেৰুদণ্ড হয় আমি যদি সামাজিক অভিযন্তা হয় তেতিয়া সঁচাকৈ আমাক এটা পৰিৱেশ দিয়ক আমি তেনেকৈ এটা সুস্থ শিক্ষিত সমাজ গঢ়িবলৈ বদ্ধপৰিকৰ কাৰণ আমি বেলেগৰ কাৰণে কৰা নাই আমাৰ নিজৰ সমাজৰ কাৰণে শিক্ষকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা শিক্ষামন্ত্ৰীকে ধৰি বহুত কিন্তু নিচিহ্ন হৈ গৈছে কোনে সাহস কৰিছে কি সাহস কৰিছে মই নাজানো ইতিহাস তাৰ প্ৰমাণ বহুত নিচিহ্ন হৈ গৈছে আনকি এজন মুখ্যমন্ত্ৰী দুজনমান মুখ্যমন্ত্ৰীৰ যি পৰিস্থিতি গ'ল জীৱনত শিক্ষকক অপমান কৰি গতিকে কোনে সাহস কৰিছে নাজানো মানে হয় মই ৰচিদ ডাঙৰীয়া ঘোষ ডাঙৰীয়া ডেকা ডাঙৰীয়া ঠাকুৰীয়া ডাঙৰীয়া মই আপোনালোকক ধন্যবাদ জনাইছোঁ কথাখিনি আপোনালোকে ইয়াত মুকলি মনে কোৱাৰ বাবে অনুষ্ঠানটো সহযোগ কৰাৰ বাবে অদীপ ফুকন ডাঙৰীয়া প্ৰগমনিত্য দুয়োকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মূল কথাটো হৈছে যে এই যি শিক্ষকসকলৰ সমস্যা সেই সমস্যাটো ইতিমধ্যে অদীপ ফুকন ডাঙৰীয়াই কৈছে যে সাধাৰণতে এটা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত প্ৰথমটো হেঙাৰ আহে যে তেওঁলোকৰ যিটো ফাইনেন্সিয়েল বাৰ্ডেন সেই বাৰ্ডেনটো এই শিক্ষকসকলৰ ক্ষেত্ৰত কিন্তু নাই ইতিমধ্যে তেওঁলোকে নিয়মীয়াভাৱে দৰমহা পাই আছে বা তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট ধনটো আহিয়ে আছে মূল কথাটো হৈছে চৰকাৰৰ সদিচ্ছা আৰু আমি আশা কৰিছোঁ শিক্ষক সমাজৰ হৈ আমি আশা কৰিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টোৰ হস্তক্ষেপ আগবঢ়াই এই আন্দোলনৰ মাজলৈ ৰাজপথলৈ ওলাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকক বন্ধ কৰিব পাৰিব আৰু আপোনালোকৰ প্ৰতিও অনুৰোধ এই কথাটো আপোনালোকে দৃষ্টি দিয়া ভাল যে আপোনালোকৰ আন্দোলনটোৱে যাতে কণ ছাত্ৰ ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত নকৰে আমাৰ ভৱিষ্যত প্ৰজন্মটোক যাতে পংগু কৰি নাযায় সেই কথাখিনিও মন কৰিব সকলোকে ধন্যবাদ সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ